আহিছে মোৰ সংসাৰখন চাবি ৰুদ্ৰ এই সৰু সৰু ল'ৰা ছোৱালী দুটাক লৈ মানুহজনো অকলে অকলে কেনেকৈ চলিব কেনেকৈ চলাব বেগ কৰি বিজনেছ ঘৰ এইবোৰ চব মই তোৰ নামতে কৰি দিছো তই সেইবোৰ চাবি চলাবি মোক কথা দে ৰুদ্ৰ মোক কথা দে কোনো বিপদৰ পৰা মোৰ সংসাৰখনক সুৰক্ষা কৰিবি সিহঁতক চাবি নহয় মোক কথা দে ৰুদ্ৰ কথা দে মোক আমি দুই মাস কান্দিছিলে আৰু মোক তুমিও কান্দিবি মোলৈ যদি তোৰ অকণমান মৰম আছে সিহঁতক কন্দুৱাবলৈ যাৰ কাৰণে মই জীৱনত আহিবলৈ নাপালো কিমান কষ্ট দিছে তাতকৈ কষ্ট দিয়ে সিহঁতক ধ্বংস কৰি পেলাই সিহঁতে ধ্বংস কৰি বহুত কথা দিছে দেউতা তুমি কি কথা কৈ গলা আটাই কৰি মই আশ্ৰয় পালন কৰিম মই তোমাৰ কথা ৰাখিম এই ৰুদ্ৰই তোমাক কথা দিছো দেউতা তোমাৰ কথা মই ৰাখিম না যাৰ কাৰণে তুমি ইমান কান্দিলা ইমান কষ্ট খালা সিহঁতৰ জীৱনলৈ মই ধ্বংস মাতি আনিম মই নিশ্চয় কৰি পেলাম সিহঁতক এই সাগৰে তোমাক কথা দিছে মা
চিন্তা কৰি মোৰ কিয় ঘমাই কওকচোন তাই মানে আপুনি চিন্তা কৰি ভাল পায় নহয় নহয় সেই শইকীয়া মই এনেই চিন্তা কৰা নাই বাহিৰৰ পৰা দেখাতো মোৰ কোনো চিন্তাই নাই নাইতো এই ফেক্টৰীৰ ঘৰ দুৱাৰ মাটি বাৰী চব তোমাৰ ৰুদ্ৰ ককাইদেৱে চলাই আছে তেওঁতো আজিলৈকে আপোনালোকক কোনো কথাতে চিন্তা কৰিবলৈ দিয়া নাই বা কোনো টেনশ্যন দিয়া নাই ৰুদ্ৰক লৈ মোৰ কোনো টেনশ্যন নাই তেখেত ঢুকোৱাৰ পিছৰ পৰা নিজৰ সমস্ত পঢ়া শুনা বাদ দি সি আমাক চোৱা চিতা কৰিলে সি মোৰ কাৰণে মানুহ নহয় ভগৱান কিন্তু মোৰ চিন্তা হয় ল'ৰা ছোৱালী ভালক লৈ কিনো কৰিলে সিহঁতে অনবৰতে খং কৰি থাকে বুজিছে মোৰ ওপৰত ৰুদ্ৰৰ ওপৰত এইখন ঘৰ যে ৰুদ্ৰৰ কথা মতে চলে সেই কথা সিহঁতে হজমটো নকৰিবই যিমান যি নহওক ৰুদ্ৰ ককাইদেউতো ঘৰৰ বাহিৰৰ মানুহে আৰু বাহিৰৰ মানুহে যেনে কেনেকৈ এইখন ঘৰ আধিপত্য বিস্তাৰ কৰে সেই কথা সিহঁতে নুবুজে আৰু নুবুজে কাৰণে সিহঁতে খং কৰে আৰু এইবিলাক কথা আপুনি বুজাইও দিব নোৱাৰে নহয় কেনেকৈ কওঁ কোনখন মুখে নুবুজাই দিওঁ যে সিহঁতৰ দেউতাকে যিটো আমাৰ ফেক্টৰীত কাম চলি থাকে সেইটো তই সেই ঘৰত থাকই এই তোৰ ফেক্টৰী মেনেজাৰ নে ঘৰৰ মেনেজাৰ আচলতে ৰুদ্ৰ ই কি জাতৰ মানুহ মোৰ ভালকে জনা আছে মাহী আনক চিকুটি কুট কথা লগাই ফুৰা হৈছে ইয়াৰ কাম ককাইদেউ যে কি কথাবিলাক কয় মই বাৰু কাৰোবাক কোন কথা শুনাব পাৰোঁ নে খুব বেছি অলপ চিকুটিবহে পাৰোঁ ভৱিষ্যতে এইবিলাক ধেমালি নকৰিব অন্তত মোৰ লগত নকৰিব হ'ব এতিয়া কান্দি থাকিব লাগে ফেক্টৰী যাব হিচাপ পত্ৰ বাকী আছে সেইবিলাক কোনে কৰিব তোৰ বাপেৰে দেখিলে মেডাম চিধাই কয় মোৰ বাপেকক ধৰিলেগে আজি যদি মোৰ বাপেক জীয়াই থাকিলেহেঁতেন মই এনেকৈ চিকুটিবলৈ মানুহ বিচাৰি ফুৰিব নালাগিলেহেঁতেন তেওঁলোকে চিকুটি একেবাৰে বিষ তোলাই দিলোহেঁতেন কি কৰিছিল আপোনাৰ দেউতাকে খামুচিছিল এনেকে লোকক তেওঁ খামুচিছিল আৰু তেওঁৰ সেই খামোচাটোৱে মোৰ কাৰণে চিকুটা হৈ আহিল চব বস্তুৰ এটা হিষ্ট্ৰী থাকে দিয়কচোন ককাইদেউ অলপ বুজিব ইয়াক কিন্তু মই বেছি দিন কামত নাৰাখিম মাহী পৰা থাকিবা তেওঁ কেনে বাহিৰ কৰি নিদিবা এওঁ আমাৰ পুৰণি মানুহ এখেতৰ দিনৰ পৰা ফেক্টৰীত কাম এইকাৰণে ইমান দিনে ক্ষমা কৰি আছো নহ'লে ইয়াৰ দৰে মানুহক মই কাৰো মাতবোৰ শুনা নাই কোন নাই নেকি ৰাতিপুৱাই ওলাই গৈছে ভাত খাই গৈছে নাই যোৱা কিয় সিহঁতৰ বৰ খং খং উঠিব লগা কি মাজনীয়ে টকা পাছক হৈছিল কাৰোবাক বোলে পাৰ্টি দিব লাগে নিদিলো আৰু আকাশে অতত ফুৰিবলৈ টকা লাগে নিদিলো খঙতে ভুৰাই ওলাই গৈছে খং সিহঁতৰ মুনি দুৰ্বাসা নহয় যে খং উঠিব খাও দিব সকলো জ্বলি একেবাৰে ভস্ম হৈ যাব সিহঁতে বুজাই দিব লাগিছিল যে এতিয়া সিহঁতে কষ্ট কৰিবলৈ শিকক এতিয়া কষ্ট কৰিলে সিহঁতৰ ভৱিষ্যতবিলাক সুন্দৰ হ'ব তুমিতো জানা এইবোৰ কথা সিহঁতক বুজাই জানো কিবা লাভ আছে কিন্তু নুবুজিলে যে সিহঁতৰে ক্ষতি বেছি হ'ব পঢ়ি শুনি শিক্ষিত হ'ব লাগিব ডাঙৰ মানুহ হ'ব লাগিব সিহঁতক লৈ আমি গৌৰৱ কৰিব পাৰিব তুমি সপোন দেখিছা ইমান দিনে সিহঁতক লৈ এইটো সপোন দেখি আছো নিজক লৈ সপোন দেখিবলৈ এটা ফুকুৰা মানুহ হ'ব তাৰ ভিতৰত সোমাই আছে আকাশ আৰু ৰীমা নামৰ এহাল ল'ৰা ছোৱালী সিহঁতৰ মাজে মাজে কি ভাৱ হয় জানা মাহী ইহঁতৰ কিবা এটা হৈছে কিবা এটা বেমাৰ লাগিছে ইহঁতৰ কি বেমাৰ বেলেগ তোমাৰ আৰু কি বেমাৰ হ'ব আজিকালি কলেজৰ ল'ৰা ছোৱালী গাত যিবিলাক বেমাৰ লাগে এই তোমাৰ লাভ ষ্টৰী
বহা সকলো কথাতে ৰুততা ঘৰখনত যে আমাৰ কোনো পইচা নাই সকলোতে তাৰ বাকীটো বাঢ়ি দিয়া বেছিকৈ যিটো অলপ হাত খৰচ বিচাৰো সি মাক দিবলৈ মানা কৰি দিয়ে আৰু মাওকে একেই ৰুততা যি কয় তাতে হয় দি দিয়ে তেওঁ চাগে ভাবে বেছিকৈ পইচা পালে তোমালোক নষ্ট হৈ যাব বেয়া কামত হাত দিবা কিয় বেয়া কামত হাত দিব আমাৰ চিন্তা বিয়ে বোলা বস্তুটো নাই নেকি কোনো সিটো আমাৰ কোনো নহয় নিথৰৰ কাৰণে দেউতা সৰুতে আনি পোহপালি ডাঙৰ দীঘল কৰিলে সন্তানৰ আশাত বহুৱাইছিল ঘৰখন চোৱা চিতা কৰা দায়িত্ব দি চিৰদিনৰ কাৰণে চকু দিলে দেউতা মৰাৰ পাছত তাক আৰু কোনে পায় মাক একেবাৰে পতাই মিলি মূৰৰ ওপৰত জুতি ল'লে সেইটো হ'ব দিয়া না মই কিন্তু নোৱাৰো কৈছো অসহ্য লাগি গৈছে মোৰ কি কৰিবা তুমি একো কৰিব নোৱাৰো কাৰণে ভুল ঘূৰাই আছো যদি মা চাপত নাথাকিলেহেঁতেন তাক ঠাণ্ডা বনাই দিলোহেঁতেন মই কিন্তু কথাবোৰ তেনেকে নহ'ব আকাশ মই ভাবো তোমালোকৰ ৰুদ্ৰৰাই তোমালোকৰ বাবে যথেষ্ট চিন্তা কৰে তোমালোকক ভাল মানুহৰ পৰা গঢ় দিবলৈ তেওঁ বহুত কষ্ট কৰিছে এইখন ঘৰলৈ তুমি বোৱাৰী হৈ যোৱাই নাই ৰুদ্ৰতাৰ পক্ষ ল'বলৈ আৰম্ভ কৰিলাই নহয় ক'ব নোৱাৰো মানুহটোৰ কি মোহিনী শক্তি আছে তৎক্ষণাৎ মানুহবোৰ প্ৰতি যায় মানুহজনৰ বিষয়ে তুমি মোক যিমানে বেয়াকে কোৱা তেওঁৰ দেখোন মোৰ শ্ৰদ্ধা কিমানেই বাঢ়িহে যায় বাঢ়িবই কাৰণ তেওঁ কাৰা শাসনৰ শিক্ষা পোৱা নাইতো সেইকাৰণে শ্ৰদ্ধা বাঢ়িছে নহ'লে মোৰ দৰে তোমাৰ মুখেদিও জঘন্য গালি ফুপাই ওলালতে হ'ব দিয়া তোমাৰ ৰুদ্ৰতাৰ কথা এৰা আৰু মোৰ দেউতাৰ কথা শুনা কি কৰিলে তোমাৰ দেউতাই কি কৰিব আৰু গাভৰু জীয়েক ঘৰ থাকিলে দেউতাকবোৰে যি কৰে দেউতাই তাকে কৰিছে ল'ৰা বিচাৰিছে তাকো ভাল ল'ৰা মানে চাকৰি বাকৰি থকা ভাল মানে মোৰ দৰে বেকাৰ হৈ নথকা ল'ৰা নহয় জানো মই তোমাক আগতে কৈছো আকাশ এইদৰে বেকাৰ হৈ নাথাকি নিজৰ ফেক্টৰীতে লাগা তেতিয়াতো ময়ো দেউতাক ক'ব পাৰিম যে তুমি ফেক্টৰীৰ মালিক নহয় মই গোলাম হয় গোলাম ফেক্টৰীত মই ৰুদ্ৰতা তলত গোলামী খাটিব লাগিলেহেঁতেন ঘৰততো গোলামী কৰিব বাহিৰতো গোলামী নাই নহ'ব মই চাকৰি কৰিম কাৰো পৰা ফুটা কৰি তাৰ নোলোৱাকৈ নিজৰ ভৰিৰ পৰা নিজে থিয় দিম যি কৰিম বুলি ভাবিছা সোনকালে কৰা মই কিন্তু সদায় দেউতাক ফাঁকি দি চলিব নোৱাৰো তাতে আকৌ তোমাৰ দেউতা পুলিচ অফিচাৰ ধৰা পৰিলে চিধাই নি লগত সোমাই থৈ দিব জানা যদি সোনকালে কিবা এটা নকৰা কিয় ইণ্টাৰভিউটো দি আছো কিন্তু চাকৰি নাপালে মই কি কৰিম কোৱাচোন ফোনটো চাইলেণ্টত থৈছিলো কিয় নাজানে এইখন পাৰ্কত বহি বহি তোমালোকে কম পইচাত প্ৰেম কৰিছা বাহাদুৰি মাৰিব নালাগে তোমাৰ কথা আমি নজনা নহয় তোমালোকৰ দৰে মনে মনে প্ৰেম কৰা ছোৱালীও মই নহয় ল'ৰা চবক ভাল পাওঁ আৰু সকলোৱে দেখাকৈ ভাল পায়নে মোৰ হাতত যদি এটা মাইক্ৰফোন থাকিলেহেঁতেন আৰু ঘৰত যদি ৰুদ্ৰ নাথাকিলে হয় তেতিয়া দেখিলা হয় সকলোকে চিঞৰি চিঞৰি মই জনাই দিলোহেঁতেন এনেকৈ চিঞৰিছ কিয় আকৌ ঐ দাদা এটা হেল্প কৰিবি মোক কি আজি মই ঋষভৰ লগত পাৰ্টি এটালৈ যাম ঘৰ সোমাওঁতে অলপ দেৰি হ'ব হ'লে হ'ব সেইটো কি ডাঙৰ তই তেতিয়া সৰু ছোৱালী নহয় নহয় ৰুদ্ৰতে ভুল ফুৰাব তই কিবাকৈ মেনেজ কৰিবি হা সেইডালক ভয় কৰি চলিব নালাগে মানুহে ৰাক্ষস নহয় নহয় মোৰ কিবা বৰ ভয় লাগে জানো তালৈ মোৰ অকণো ভয় নালাগে কি লাগে জানো ঘিণ লাগে ৰুদ্ৰ এনেকৈ কিবা ৰৈ থাকিবা হা ভাতকেইটা খুৱাই খাম ৰ'বা ভণ্টি আহিয়ে নাপালে তাই কাৰণে চিন্তা কৰিলে কিবা তাইতো এতিয়া সৰু ছোৱালী হৈ থকা নাই সৰু ছোৱালী নহয় কাৰণে চিন্তা বেছি হয় ইয়াৰ আকাশে খালে নাই খোৱা নিজৰ ৰুমতে টিভি চাই আছে কিয় মই কিমান দিন কৈছো যে এনি টাইম টিভি চাই নাথাকি ভণ্টিকো কিমান দিন কৈছো সন্ধিয়া 6 বজাৰ আগত আহি ঘৰ সোমাবি নাই যিমানে বেছি ডাঙৰ হৈছে সিমানে বেছি অবাধ্য হৈ সেইকাৰণে কৈছো ইহঁতহালৰ কথা চিন্তা কৰিবলৈ এৰা অলপ নিজৰ কথা ভাবা তোমালোকৰ বাহিৰেনো মোৰ নিজৰ বুলিবলৈ কোন আছে হ'লেও একেবাৰে নিজৰ বুলিবলৈ এজনী লাগে এইবিলাকৰ কোনো প্ৰয়োজন নাই আগতে ভাই ভনী আহি কিতাপি লাগত তেওঁ নিজৰ ভৰিৰ ওপৰত থিয় দিয়ক তাৰ বাহিৰে মোক আৰু একো নাই ভাত দিয়া না বিৰাট ভোক লাগিছে সঁচাই কৈছো ভাত দেখোন সাজিয়ে থৈছো তোৰ কাৰণেহে ৰৈ আছো মই কিন্তু কাৰো কাৰণে ৰ'ব নোৱাৰো দেই মই আহিলো ৰবি ভণ্টি ইমান দেৰি কিয় টিউচনতে দেৰি হৈছে টিউটৰজনৰ লগত ফোন কৰিছো তেওঁ বোলে টিউচনেই কৰা নহয় মানে মই হিচাপত দিবলৈ লাজ নালাগে দিনত দিনত জহন নামে গৈ আছো নহয় তোমাক কৈছিলো নাই যে সন্ধিয়া 6 বজাৰ আগত আহি ঘৰ সোমাবি কৈছিলো নাই কৈছিলো ৰাতি 9টা কিয় বাজিল ক'লে গৈছিল কাক সুধি গৈছিল মোক সুধি গৈছিল মোক যদি সুধিছিলে তই মানা কৰিব নোৱাৰিলি একো বেয়া কামত যোৱা নাই নহয় ৰাতি 9টা বজাত ক'ত কি ভাল কাম চলিছিলে তই কিয় জানিব লাগে জানিব লাগিব কাৰণ ৰুদ্ৰৰ নজনাকৈ এইখন ঘৰত কেতিয়া কোনো কাম হোৱা নাই আমি মেচন হৈছো মা চব কথা লোকক জনাই কৰিবলৈ আমাকো ঘৰত কাম পৰা নাই নহয় আমাৰো নিজৰ জীৱন আছে নিজৰ বিচাৰ বুদ্ধি আছে কি ভাল কি বেয়া এইবোৰ বিচাৰ কৰাৰ ক্ষমতা আমাৰো আছে আমাৰো আছে এইবোৰ একো নাই তই নিজকে আমি চালাক বুলি ভাব নহয় সামান্য উজুতি খালেই মা বুলি চিঞৰি আমাৰ কথাৰ ওপৰত হস্তক্ষেপ কৰিবলৈ বাদ দিলো দাদা আমাক আমাৰ মতে চলিবলৈ দে নিদিও কিয় নিদিও কাৰণ তহঁত সৰু হৈ আছে তহঁতে মগজুবিলাকে সৰু হৈ আছে আৰু এই সৰু সৰু মগজুবিলাকৰ
দুৱাৰবিলাক ইমানেই ডাঙৰ যে সেইফালেদি যিকোনো বেয়া চিন্তাই ভিতৰলৈ সোমাব নোৱাৰে। মানে এইখন ঘৰত আমিতো গোলাম হৈ চলিব লাগিব। চলিব লাগিব, যিটো আমি তাকে মানিব লাগিব। মানিব লাগিব। যদি কওঁ নামানো, যদি কওঁ নামানো তেনেহ'লে মই মনাই দেখুৱাম। চাগে মনত নাই, সৰুতে তোক গাড়ীৰ আগৰ পৰা বচাবলৈ মই এইখন হাতৰ ওপৰেৰে গাড়ীৰ চকা পাৰ হৈ যাবলৈ দিছোঁ। কেতিয়াৰ পৰাই হাতখন বন্ধু অকামিলা, কেতিয়াৰ পৰাই হাতখন মই সাঁচি ৰাখিছোঁ কিয় জানো? কোনোবাই যদি আমাৰ সপোনৰ ঘৰখনত সামান্য কলংকৰ চেকা লগাই যে প্ৰথমতে তাৰ ওপৰত মই এই ঘূণীয়া হাতখন প্ৰয়োগ কৰিম। এনেকুৱা মাৰ মাৰিম তাক যাতে সি ওলোটাই প্ৰশ্ন কৰিবলৈ পাহৰি যায়, মোৰ কথাৰ অবাধ্য হ'বলৈ পাহৰি যায়। সেইকাৰণে কৈছো মোৰ এই ঘূণীয়া হাতখনৰ সদায় ঘূণীয়া হৈ থাকিবলৈ দে। ইয়াক উচতাই নিজৰ বিপদ নিজে মাতি নানি। যা ভাতকেইটা খাই লগে যা। এইখন ঘৰত কি বুলি ভাত খাম? সিমানটো কথা শুনি ভাত খাব পাৰি নেকি? তই মোক কাহি দুখন কিয় লৈ আহিছ? আমি গোলামে মা, আৰু গোলামক এনেকৈ পেট পুৰাই ভাত খাব দিব না। নকৰিবলৈ কৈছো নাই, নকৰো। কিয় কৰিম? সেইখিনি মোৰ মাটি, সেয়া মই কাক বেচো কাক নেবেচো সেয়া মোৰ কথা। তাত মাত মাতিবলৈ তহঁত কোন? আমাৰ বাৰু তই চিনি নাপাওঁ, কিন্তু আমাৰ ছাৰকতো চিনি পাওঁ। কোন তহঁতৰ ছাৰ? সাগৰ কুমাৰ। সাগৰ সেই হাৰামিটো। আমাৰ ছাৰ কিমান হাৰামি সেয়া তই নাজানো? পুলিচৰ মষ্ট ৱান্টেড ক্ৰিমিনেলৰ লিষ্টখন চাই আহিবি। 1 নম্বৰত লিখা আছে ছাৰৰ নাম, কিন্তু আজিলৈকে কোনো পুলিচৰ হিম্মত হোৱা নাই ছাৰৰ গাত হাত দিবলৈ। হয় নে? তোৰ মাটিখিনি বিকিবলৈ ছাৰে এটা গ্ৰাহক ঠিক কৰিছে। তই যদি চহী নকৰ ছাৰৰ ইজ্জত যাব। আৰে ইজ্জত চলে যে তাৰ ইমানে ভয়, তেনেহ'লে তাক আগে ইজ্জতদাৰ হ'বলৈ কওঁ। এইবাৰ গুণ্ডামি মাফিয়াগিৰি বন্ধ কৰিবলৈ কওঁ। তাৰ গুণ্ডামিত বেলেগ কোনোবাই ভয় খাব পাৰে, কিন্তু মই নাখাওঁ। মোৰ বাৰু কথা নকবি। ইমান উচ্চ সুৰত কথা কোৱা মানুহক আমাৰ ছাৰে কেতিয়াও ক্ষমা নকৰে। আৰু তই বাৰম্বাৰ তহঁতৰ ছাৰৰ ভয় মোক দেখুৱাই নাথাকিবি। এনেকুৱা দলিলত মই চহী নকৰোঁ বুলি কৈছোঁ, মই নকৰোঁ। মোক যাবলৈ দে, যা। তই যিমানে দেৰি কৰিবি সিমানে তোৰ আয়ুসটো দি আহিব। ছাৰ আহিব হৈছেই। হৈছে যদি নামৰ দেখিয়া তাক চাই লওঁ সি মোৰ পৰা কেনেকৈ চহী আদায় কৰে। আরে হিম্মত আছে যদি আরে মার। চিঞৰিছ কিয়? জমক চিঞৰি চিঞৰি মাতিব নাপায়, যেতিয়া দৰকাৰ হয় জম নিজে আহে। কিমানটো বুজাইছো তথাপি সি ইয়াত চহী নকৰিছে। নকৰো চহী, মোৰ মাটি মই কাকো বিক্ৰী নকৰো, নকৰো এই দলিলত চহী। বিয়া কৰাইছ? ছাৰে সুধিছে তই বিয়া কৰাইছ নে নাই? কৰাইছো। যদি কৰাইছ ভালে ভালে উশাহ দলিলখনত চহী কৰ। মিছা মিছি তোৰ খাতৰি পত্নীৰ ৰঙা কপালখন উশাহ নকৰিবলৈ চহী কৰ। মোক সেইবোৰ ভয় দেখাই লাভ নাই। লাভ লোকচানৰ কথা মই চিন্তা কৰিম, আগতে চহী কৰ। নকৰো বুলি কৈছো নাই, নকৰো। কিয় কৰিম? সেইখিনি মোৰ মাটি, আৰু মই থকালৈকে মোৰ মাটি কোনো কাঢ়ি দিব নোৱাৰে।
কিন্তু তই নাথাকিলেতো পাৰিম মই কৈছো তই নাথাকিলেতো পাৰিম হয় কি চাই আছো লৈ যাই নৈত পেলাই দে যা এইখন বৰ অদ্ভুত বস্তু নহয় মগত জেপত থাকিলে কলম যেন দেখি আৰু জেপৰ পৰা উলিয়াই নিলে আছামীৰ মৃত্যুদণ্ডৰ চহী লিখিব পাৰি হয় ছাৰ এই কলমখনে কিমান মানুহৰ জীৱন আপুনি শেষ কৰিলে তাৰ কোনো হিচাপ নাই ছাৰ আৰু ময়ো কিমান শেষ হৈ গৈ আছো তাৰ কোনো হিচাপ নাই মগত ছাৰ আৰু বেছিকৈ শেষ হোৱাৰ আগতে মই মোৰ আচল কামটো কৰিব লাগিব কি কাম ছাৰ যিটো কাম কৰিবৰ কাৰণে মই জীয়াই আছো যিটো কাম কৰা নহ'ল কাৰণে মোৰ মা মৰি থাকিল আৰু যিটো কাম কৰিম বুলি মই মাক কথা দিছো সদায় সদায় সপোনতে মায়ে মোক সোধে জানো প্ৰশ্ন কৰে সাগৰ বাবু তই কামটো কিয় কৰা নাই মই শুব পৰা নাই জানো শান্তিৰে টোপনি মাৰিব পৰা নাই মই মুক্তি পোৱা নাই সাগৰ বাবু মই মুক্তি পোৱা নাই তই চিন্তা নকৰিবি তোৰ পুত্ৰ এটা বহুত ডাঙৰ মানুহ হৈছে যি খুচি তাকে কৰিব পৰা হৈছে লোকক মৃত্যুদণ্ডৰ আদেশ লিখিব পৰা হৈছে কৰিম মই কৰিম ধ্বংস কৰিম সিহঁতৰ সীতাৰ চাই আনি ঘঁহাই দিম তোৰ কপালত সিহঁতৰ সীতাৰ জুইৰে শিকিম তোৰ সৰ্বশৰীৰৰ বিষ সিহঁতৰ চকুৰে ধুৱাই দিম তোৰ যথৰ দুখনি ভৰি মই চাই ল'ম কোন ৰুদ্ৰ কোন সাগৰ পূজা পাতলবোৰ কৰা হৈছে আজিকালি তোমালোকৰ ছাৰক লৈ বৰ চিন্তা কি যে কয় বাইদেউ আপুনি বাৰু সাগৰ ছাৰক লৈ চিন্তা কৰিব লাগেনে ৰাজ্যত তেওঁ মাফিয়া দল চলাই আছে বুলি কোনে নাজানে কিন্তু কোনোবা মাই কেৰালে আজিলৈকে তেওঁ টাচ কৰিব পাৰিছিলে হ'লেও বৰ ভয় লাগে জানা মানুহ যেন ঘৰৰ বাহিৰ ওলালে মই ভগৱানৰ এদিন মৰি পেলাই আৰু প্ৰাৰ্থনা কৰোঁ যাতে মোৰ হিৰৰ সেন্দুৰখিনি সুৰক্ষিত হয় আপুনি মিছাতে চিন্তা কৰিছে বাইদেউ গোটেই দুনিয়াখনত জানে সাগৰ ছাৰ কিমান ভয়ানক মানুহ আৰু সেই ভয়ানক মানুহজনৰ পৰিবাৰ হৈ আপুনি ইমান ভয়াতুৰ হয়নে আৰু আপুনি ইমান ভয়ে খায় যদি ছাৰক আপুনি এই লাইনটোৰ পৰা আঁতৰাই নানে কিয় বহুদিন ক'লো কিন্তু তেওঁ মোৰ কথা শুনিলেহে তেওঁ কয় তেওঁৰ মাক বৰ ভাল তিৰোতা আছিল কাৰণে বোলে সকলোৱে তেওঁক লৈ ফূৰ্তি কৰিলে পুতলা সজাই নচোৱালে আৰু এটা সময়ত ডাষ্টবিনত জাবৰ পেলোৱা দি পেলাই থৈ গৈছিল সেইকাৰণে চাগে আমাৰ সাগৰ ছাৰে ভাল হৈ থাকিবলৈ বেয়া পায় এতিয়া আকৌ তেওঁৰ মূৰত এটা নতুন চিন্তা সোমাইছে চিন্তা কি চিন্তা মাকৰ ইচ্ছা পূৰণ কৰা চিন্তা আচ্ছা মাকৰ ইচ্ছাটোৰ কথা আপুনি জানে নে নাজানে নাজানো আৰু তেওঁ মোক জনাবলৈ ইচ্ছা মই কিন্তু জানো তুমি জানা জানো কিন্তু নকওঁ আচলতে ছাৰে মোক ক'বলৈ মানা কৰিছে ধৰি লওক এই যে মই সদায় আপোনালোকৰ ইয়ালৈ আহি আছো ছাৰেও যে মোক 2-4 পইচা দি সহায় কৰি আছে এইবোৰ চব সেই মাকৰ ইচ্ছাটোৰ কাৰণে মাকৰ ইচ্ছা ছাৰ শুই উঠাই নাই নেকি কেতিয়াবাতে উঠিম কিয় বা ওলাই অহা নাই ৰ'বা মই চাই অৰা ছাৰৰ কাষলে দৌৰি অহা যেন লাগিছে কিবা ডাঙৰ বিপদ হৈছে চাগে তোক কিয় লাগে নাই 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 মই হ'লে ছাৰৰ একেবাৰে খাচ মানুহ মোক কোনো একো নহয় দিয়াচোন ছাৰ কি হৈছে এইবিলাক নহয় মানে ছাৰ ই চিকুট পাৰি দিছে ই এইখন ঘৰৰ পৰম বিশ্বাসী মানুহ ইচ্ছা কৰিলে এইখন ঘৰত সি কাৰোবাক চিকু দিব পাৰে বখলিয়াবও পাৰে মাফ কৰিব ছাৰ ডিঙিত ধৰি একেবাৰে কাপোৰ জোকৰা দি জোকাৰিলে এতিয়া আকৌ মাফ তুমি ক'ব লগা আছে কোৱাৰ যা হেৰি হ'ল মানে ছাৰ মানে কৰি নাথাকিবি কি ক'ব লাগিছে কোৱাৰ যা কৈ পেলা ছাৰৰ লগত মোৰ দৰকাৰী কথা আছে কৈ পেলা ছাৰ আজি আমাৰ কোকেইনৰ ট্ৰাক এখন ধৰা পৰিছে ক'ত যোৰাবাটত মাল দি খালাচ কৰি নানো কিয় অচিতন বাৰু একা চেকা কোনো পথ্যই মান্তি নহয় সি যদি একা চেকা আমাৰ ছাৰো কিন্তু তেৰা বেকা নে কি কয় ছাৰ হ'ব যা মই দীপেন চৌধুৰীৰ লগত কথা পাতিম ই মোৰ পোহনীয়া DSP হয় য'ত যি মেনেজ কৰিব লাগে ই কৰিব তই যা কিন্তু ছাৰ আৰে যা না ট্ৰাকখনতো আমাৰ লাখ টকাৰ মাল আছিল ছাৰ তেৰি যা না আমাৰ বহুত লোকচান হৈ যাব মোৰ মাতকৈতো বেছি লোকচান নহয় কাৰণ মোৰ মায়ে যিমান লোকচান ভুগিছিল ইমান লোকচানটো কোনো ভোগা নাই মায়ে যিমান চকু পানী দিছিল ইমানটো কোনেও ভোগা নাই মায়ে যিমান কষ্ট খাইছিল ইমান কষ্টটো কোনো খোৱা নাই মোৰ 1 ট্ৰাক মাল মাৰ এত ভাল চকু পানী সমান মূল্যৱান নহয় মোৰ লাখ টকা মাৰ এটা উশাহৰ সমান মূল্যৱান নহয় মোৰ 1 ট্ৰাক কোকেনৰ নিচা মাৰ প্ৰতিশোধৰ নিচা সামান্য এটা অংশ নহয় ঠিক কৈছে ছাৰে ঠিক কথাই কৈছে গতিকে যা এইকেইদিন মোক মাৰ ইচ্ছা পূৰণ কৰি ল'বলৈ দে তাৰপিছত মই চিন্তা কৰিম কোন পুলিচে মোৰ বিজনেছত হাত দিলে আৰু দিয়াজনৰ বুকুত কেইটা গুলি লাগিছে যাকে যা আপুনি তাক
যাবলৈ দিলে যে ছাৰ এতিয়া মই কাক চিকুটি আপোনাক খবৰবোৰ দিম চিকুটি দিবলৈ লাগিলে মানুহ এটা ৰাখি থবি এই ঘৰখনৰ খবৰ মোকা নম্বৰতে দি থাকিম ইমান দিনেতো তাকেই কৰি আছো ছাৰ এতিয়াৰ পৰা আৰু মন পুতি কৰিবি বিশেষকৈ এই ল'ৰা ছোৱালী হালৰ ব্ৰেকিং নিউজ মোৰ কাণত অনবৰত পেলাই থাকিবি ব্ৰেকিং নিউজ এটা আছে ছাৰ ল'ৰাটোৱে কেইবাদিনৰ পৰা এখন বাইক খুজি আছে ৰুদ্ৰদাই নিদিয়ে তাকে লৈ ঘৰখনত কুৰুক্ষেত্ৰ চলি আছে হ'ব যা তই কুৰুক্ষেত্ৰত শিখণ্ডি হৈ যুঁজি থাক মই অৰ্জুন হৈ পিছফালৰ পৰা খৰ মাৰিম সজ্জা বনিব গেৰাণ্টি আছে বনিব মানে বনিল বুলিয়ে ধৰক ছাৰ লাভ নাই এইবিলাক কথা মোক কৈ লাভ নাই তোক মই বাইক নিদিওঁ বুলি কৈছো যেতিয়া বাছ নিদিওঁ আজিকালি চব ল'ৰাই বাইক থাকে আৰু মোৰ ভাইটো চব ল'ৰাৰ দৰে হোৱাটো মই নিবিচাৰোঁ প্ৰথমতে নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ শিকক নিজৰ টকাৰে বাইকৰ তেলখিনি ভৰাবলৈ শিকক আনৰ ওচৰত হাত পাতি পাতি বাইক চলাই চাল দি ফুৰিবলৈ আৰু খৰচ পৰা নাই বাইক এখনতো কেইটকা খৰচ কৰে আমাৰ ফেক্টৰী মাছলিং কিবা সামান্য অংশতে হৈ যাব প্ৰথমতে সামান্য অংশটোকে উপাৰ্জন কৰি দেখুৱাচোন তেতিয়াহে তই গম পাবি যে আজিৰ যুগত এটা টকা উপাৰ্জন কৰা কিমান কঠিন কাম তই যিয়ে নকওঁ কিয় মই আৰু বাছৰ হেঁচাতলৈকে অহা যোৱা কৰিব নোৱাৰো এই হেঁচা ঠেলাবিলাকে মানুহক জীৱন সংগ্ৰামৰ কাৰণে প্ৰস্তুত কৰে লগৰ পৰা মোক জোকায় ইমান ডাঙৰ উদ্যোগপতি ঘৰৰ ল'ৰা হৈ মই বাছত অহা যোৱা কৰোঁ ইয়াক বুজাই দিবি যে বাছত উঠিলে মানুহ সৰু হৈ নাযায় আৰু বাইকত পিছত ছোৱালী লৈ ঘূৰি ফুৰিলে মানুহ ডাঙৰ হৈ নাযায় বাছখন 4-চকীয়া বাইকখন 2-চকীয়াহে মই বুজি নাপাওঁ মোৰ এটা সামান্য আশা পূৰণ কৰিব তই ইমান কাৰ্পণ্য কৰ কিয় আশা পূৰণ কৰিব পৰাকৈ তহঁত এতিয়াও ডাঙৰ হোৱা নাই এনে বুজি পাই এনে তোৰ এই শিকাৰী কামবোৰ বন্ধ কৰ মোৰ দেউতাৰ প্ৰপাৰ্টি পত্ৰ ৰাজত্ব কৰি আছে মোৰ দেউতাৰ প্ৰপাৰ্টি পূৰণ অথচ মই তাৰ একো ভাল নাপাওঁ মোৰ দেউতাৰ প্ৰপাৰ্টি বা প্ৰথম লিখা মোৰ কেৱল মোৰ সেইবোৰ মহানগৰীত তোক মৃত্যু পৰীক্ষা কৰিব নোৱাৰো বিচাৰিব পৰা হলি মই ইমান ডাঙৰ হ'ল সিদিনালৈকে মোৰ কান্ধত উঠি পৰা ল'ৰাটোৱে মাহী মাকো কিয় চোৱা তোমাৰ ল'ৰা কিমান ডাঙৰ হ'ল চোৱা সেই প্ৰপাৰ্টিৰ ভাগ বিচাৰিব পৰা হ'ল সম্পত্তিৰ ওপৰত তাৰ অধিকাৰ দাবী কৰিব পৰা হ'ল তাকো এখন বাইকৰ কাৰণে ইয়াক বুজাই দিয়া মাহী কেৱল প্ৰপাৰ্টি কিয় সিহঁতৰ সুখ আনন্দৰ কাৰণে প্ৰয়োজনত নিজকে বিক্ৰী কৰি দিম আৰু তহঁতৰ সুন্দৰ ভৱিষ্যতৰ কাৰণে দৰকাৰ হ'লে নিজকে শেষ কৰি দিম গাড়ী দিম বাইক দিম বেংক বেলেঞ্চ সকলো দিম এতিয়া এটা ৰাম বেকাৰৰ কাৰণে এখন বাইক এটা জোন বাইক আৰু তই হলি এটা বাউণ্ডাৰী এনে কিছুমান ডাইলগ ভাইলে হ'ল নেকি মই যদি বাউণ্ডা সি আমাৰ দেউতাৰ গোলামহে গোলাম নহয় ৰুদ্ৰই সকলোবোৰৰ মালিক ইমান দিনে এইবোৰ কথা মই তহঁতক ক'ব খোজা নাছিলো মানে ৰুদ্ৰই ক'ব দিয়া নাছিল কি ক'ব মানা কৰিছিল মা তহঁতৰ দেউতাৰ মৃত্যুৰ আগে এই ঘৰ প্ৰপাৰ্টি ফেক্টৰী সকলোবোৰ ৰুদ্ৰৰ নামত লিখি থৈ গৈছিল গতিকে সকলোবোৰৰ মালিক ৰুদ্ৰ নোহোৱা হ'ল আমাক কেতিয়াবা এইখন ঘৰ পৰা খেদি দিলেহেঁতেন কিন্তু ৰুদ্ৰ ইমানে মহান যে তহঁতৰ কাৰণে নিজৰ বাবে অকণো চিন্তা নকৰিলে কলেজলৈ নগ'ল বিয়া নকৰালে কেৱল তহঁতৰ যতন নকৰিলে বুজিলো আমি তাৰ মানে ৰুদ্ৰৰ কিবা ধন্য হৈ জীয়াই কেতিয়াবা কীট পতংগ নহয় এইখন ঘৰৰ লগত মই মিলাই নাই নহয় যেতিয়াই তহঁতে নিজৰ জীৱনৰ মূল্য বুজি পাবি সেইদিনাই ৰুদ্ৰই খুঁজে বোলে সকলো মূল্য আদায় দিব কিন্তু এতিয়া নহয় তাৰ মূল্য আমাক নালাগে তাৰ আমাৰ মোৰ তাৰ তলত গোলামী খেলিবলৈ সি আমাক একো কৰি দিব নালাগে মা মোৰ দেউতাৰ প্ৰপাৰ্টি সি ৰাজত্ব কৰি ভাল পাই পাই কিন্তু মই নোৱাৰো মই তাৰ সহ্য কৰিব নোৱাৰো পাৰোনে দৰকাৰী কথা চলি আছিল যেন পাওঁ দৰকাৰী কথা আজি মাকৰ চকুত নিজৰ সন্তানে চৰমক কৃতজ্ঞ ৰূপে ধৰা দিছে মোৰ কাৰণে তাতকৈ দৰকাৰী কথা আৰু কি হ'ব পাৰে মাকে একেই ৰুদ্ৰদাই যি কয় তাতে হয় ভয় দি দিয়ে নিজৰ লচন্দ সলনি বাহিৰৰ মানুহটো হয় কালি কৰে তোমালোকক সেই ৰুদ্ৰদাটো অলপ বেছি কৰে ফেক্টৰীৰ লেবাৰবোৰৰ সন্মুখত মোক যেনেকৈ গালি গালাজ কৰে নহয় মেনেজাৰৰ ইজ্জতে নষ্ট কৰি পেলাই সঁচাকৈ ৰুদ্ৰদা কিন্তু বৰ লাকি মানুহ দেই এইখন ঘৰত সি থাকিব লাগিছিল চাকৰি হৈ আছে মালিক হৈ আৰু আমি হ'ব লাগিছিলো মালিক আছো চাকৰ হৈ তুমি এনেকৈ বেজাৰ কৰি থকাতকৈ এজন মানুহৰ কাষলৈ নোযোৱা কিয় আছে এজন বৰ ভয়ানক দয়াশীল মানুহ নাম সাগৰ কুমাৰ বৰ ভাল মানুহ দুৰ্ভগীয়া নিবনুৱা ল'ৰা ছোৱালীবোৰক তামাম সহায় কৰে আৰু তোমাকো কৰি তুমি যদি কালি অকলে যাবলৈ বেয়া পাইছা মই তোমাক তেওঁৰ কাষলৈ লৈ যাব পাৰোঁ
তুমি একো কৰিব নালাগে তুমি জাষ্ট কাষত থিয় হৈ থাকিলে হ'ল তাৰপিছত দেখিবা দয়াৰ সাগৰে তোমাক ক'ৰ পৰা কেনেকৈ উটুৱাই লৈ গৈছে আপুনি সঁচাই কৈছেনে আজি যুগতো এনেকুৱা মানুহ আছেনে আৰে আছেনে নাই তুমি নিজেই গম পাবা নহয় চিকুৰি নাথাকিব বুলি কৈছে এইবিলাক মই একো নাজানো মোৰ ট্ৰাক ফচিছে আপুনি উলিয়াই আনিব লাগে বাছ কিন্তু ক'লো কিন্তু নাই কালিৰ ভিতৰত ট্ৰাক আহি মোৰ চোতাল পাব লাগিব আৰু চব কামে ইমান খৰখেদাকৈ কৰিব নোৱাৰি মিষ্টাৰ সাগৰ কিছুমান কাম খৰখেদা নকৰিলে জববিলাক বাঢ়ি যায় এই কেছটো একেবাৰে দিল্লী পাইছে কাগজে পত্ৰ আপোনাৰ নাম ওলাইছে কাগজে পত্ৰ আমাৰ দৰে বেয়া মানুহৰ যদি নাম নোলায় কাৰ ওলাব আৰু আপুনি চৌধুৰী না আপুনি মোক বহুত বুজালে মই বুজিলো মোক বুজাবলৈ আপোনাক পঢ়ি ৰখা নাই আপুনি যদি নোৱাৰে কওক মই বেলেগ মানুহ আনিম বেলেগ মানুহ পঢ়িম দৰকাৰ নাই আপোনাৰ দৰে অপদাৰ্থ কিছুমান বিস্কুট খুৱাই থকাৰ মিষ্টাৰ সাগৰ মই সাগৰ শান্ত হৈ থকালে বাহাদুৰি ভালেই লাগে কিন্তু অশান্ত হ'লে কাক কেতিয়া কেনেকৈ ধাহি মুহি লৈ যাওঁ তাক কোনো ঠিকানা নাথাকে গতিকে মোক শান্ত হৈ থাকিবলৈ দিয়ক মই শান্ত হৈ থকা মানে আপোনালোকৰ মংগল মই শান্ত হ'লে আপোনালোকৰ ধ্বংস ঘিউৰ বটলটো আনিছোহে আপুনি ধ্বংসযজ্ঞ আৰম্ভ কৰিলে নে ছাৰ হয়। হয় ছাৰ মই আজি আপোনাৰ মালটো লৈ আহিম বুলি কৈছিলো নহয় লৈ আহিছো মাল মানে কি মাল নহয় মানে যাওঁ না নিজৰ কাম কৰক যাওক লোকৰ কথাত নাক ঘঁহি ফেঁচাব নালাগে এনেওতো ইন্দৰ সভাত ফেঁচাই মাত মাতিলে ভাল নেদেখি দিয়কচোন আপুনি যাওক চৌধুৰী আপুনি যাওক ইয়াৰ হাতখন কণ্ট্ৰল কৰিবলৈ ক'ব কিবা খং দিব মুচৰি পেলাম যাওক না ছাৰে অৱশ্যে মই ঠিক কথাই কৈছিল চিকুটি বলে মই মানুহ এটা ৰাখিবই লাগিব নহ'লে কেতিয়া কাৰ হাতত ধুলাই খাবলগীয়া হয় তাৰ কোনো ঠিকনা নাই তুমি আকা চাৰিয়ে আকাশ ই বেচেৰাই নাম মাত্ৰ এখন বাইক খুলিছিল ৰুদ্ৰতাই নিদিলে ওলোটাকৈ মাকৰ হতুৱাই কথাহে শুনালে এটা লগোৱাৰ ইমান বাহাদুৰি হাৰামি আছে তাকে নকবি যিমান হাৰমোন একানে যি তাকে কবি কি যে কান্দ ৰুদ্ৰতাৰ কথা কাকো বেয়াকে তুমি থিয় আছা কি হ'ব নাই নালাগে হ'ব অৱশ্যে খুব কম মানুহে মোৰ সন্মুখত বহিবলৈ সাহস কৰে জানো কি জানা আপুনি যে ডেঞ্জাৰাছ মানুহ বুলি বহু অপৰাধত আপুনি লিপ্ত পেপাৰ পত্ৰটো আপোনাৰ নাম ওলাই থাকে এইবিলাক মোৰ প্ৰফেচনেল কথা পাৰ্চনেলি কিন্তু মানুহজন মই ইমান বেয়া নহয় বিশেষকৈ তোমাৰ দৰে অসহায় আৰু দিশহাৰা ল'ৰাবিলাকক সহায় কৰি মই খুব ভাল পাওঁ কিয় আৰু মই নিজে এটা সময়ত অসহায় আৰু দিশহাৰা আছে দিশ বিদিশ হেৰুৱাই হঠাৎ আহি এই অপৰাধ জগতখনৰ বাসিন্দা হ'ল কিন্তু মই নিবিচাৰোঁ তোমালোকৰ দশাও মোৰ দৰে হওক সেইকাৰণে মই তোমালৈ সহায়ৰ হাত আগবঢ়াব বিচাৰোঁ কাৰো পুতৰ মোক নালাগে কিন্তু সহায়টো লাগিব আজিকালি এজন গডফাদাৰ নোহোৱাকৈ কোনো মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে বহুতৰ কাৰণে নিজৰ ঘৰখনেই গডফাদাৰ কিন্তু তোমাকতো তোমাৰ ঘৰখনেও চকু মেলি নাচায় আপুনি এই পাত লোৱা কি এইবাৰ চাবি তোমাৰ বাইকৰ বাহিৰৰ গোডাউনত বাইকখন খাৰা কৰা আছে আজিয়ে লৈ যাম কিন্তু তুমি বহুত কাবৌ কাকতি কৰাৰ পিছতো ৰুদ্ৰই তোমাক বাইকখন কিনি দিয়া নাছিল নহয় তোমাৰ বহুদিনীয়া ইচ্ছা আশা এটা সি পূৰণ কৰা নাছিল নহয় ই চিকুটে কৈছে কিন্তু এতিয়া যোৱা সেইখন চলাই যোৱা বাটৰ ধূলি উৰাই উৰাই সেইখন ৰুদ্ৰৰ সন্মুখত খাৰা কৰা গৈ আৰু কোৱা চোৱা দাদা মোৰ ইচ্ছা আকাংক্ষাক তহঁতে মূল্য নিদিলে কি হ'ল মূল্য দিয়া মানে বহুত আছে কেৱল এয়াই নহয় আৰু যদি কেতিয়াবা কিবা লাগে জীৱনত কিবা প্ৰয়োজন হয় মোৰ ওচৰলৈ আহি যাবা দুহাত মেলি মই সহায় কৰিম কিন্তু সেই বুলি নাভাবিবা মই তেতিয়াই তথাস্তু বুলি কোৱা এটা দয়ালু ভগৱান তাতকৈ ক'ব পাৰা মই এটা ভয়ংকৰ শয়তান মৰম কৰি হয়তো কেতিয়াবা কাৰোবাক কিবা দিছো তাৰপিছত আকৌ কাঢ়িও আনিছো এহাতেৰে দিছো আনখন হাতেৰে কাঢ়িও আনিছো ভেৰি ইণ্টাৰেষ্টিং না এই দিয়া নিয়াটো আপুনি তুমি ৰুদ্ৰক লগ পালে ক'বা তুমি সাগৰক লগ পাইছা যদি ৰুদ্ৰ মোৰ ওচৰলৈ আহিব খোজে আহিব দিবা মিছা নকওঁ ৰুদ্ৰক এবাৰ লগ পাবলৈ তাৰ লগত এষাৰ আদৰ লগা কথা পাতিবলৈ মোৰ মনটোৱে লগ লগাই আছে মাছ দেখিলে যেনেকৈ মেকুৰীৰ জিভাখনে লগ লগাই ঠিক তেনেকৈ বলা বলা সোনকালে ওলোৱা ইয়াৰ পৰা কিয় ঘৰত কোনোবাই কিবা গম পাইছে নেকি ঘৰত কোনোবা থাকিলেহে গম পাব মা নামঘৰ লৈ গৈছে ৰুদ্ৰমে ফেক্টৰীতে আছে দাদাটো অহাই নাই কিন্তু ইয়াৰে এজনো যদি আহি পায় নিগমে মৰিলো আৰু প্ৰশ্ন সুধি সুধি পাগল কৰি দিব মোক তোমালোকৰ ঘৰখন কিন্তু বেছ ডাঙৰ আজিহে চাগে তুমি কনফাৰ্ম হলা নহয় যে তুমি ডাঙৰ ঘৰৰ ছোৱালী এজনী বিয়া কৰাবলৈ ওলাইছা আৰু এনেহেন ডাঙৰ ঘৰ এখনে মোৰ দৰে ৰাম বেকাৰ এটা
জোৱাই বুলি আদৰি ল'ব জানো সেইকাৰণে কৈছো সোনকালে চাকৰি এটা যোগাৰ কৰা লাহে লাহে মাহঁতে ল'ৰা চাবলৈ আৰম্ভ কৰিব তাৰ আগতে কিবা এটা কৰিব লাগিব বুজিছা কিন্তু কৰিম নো য'তেই যাওঁ ত'তেই গ'ল চাকৰি হৈ বিক্ৰী হৈ থকা হাজাৰ হাজাৰ লাখ লাখ টকা হ'লেও তোমাক চাকৰি এটাতো লাগিবই মই চাকৰি নাপালে তুমি চাগে মোৰ লগত বিয়াত নবহা নহয় তেনেকৈ কিয় কৈছা ঈশ্বৰ তুমি মোক গল্প সন্দেহ কৰিছা নেকি মই ৰিয়েলিটিৰ কথাটোহে কৈছো তুমি তেনেকৈ কৈছা কাৰণ তুমি নাজানা তোমাক পাবলৈ মই কি কি কৰিব পাৰো কিমান দূৰলৈ যাব পাৰো কিমান তললৈ নামিব পাৰো তুমি একোৱেই নাজানা তোমাৰ ভাল পোৱা পাবলৈ মোৰ ত্যাগ কিমান গভীৰ হ'ব পাৰে ভীমা বাকী যি ক'ব বিচাৰা কোৱা কিন্তু প্লিজ মোৰ ভাল পোৱা সন্দেহ নকৰিবা মোক ইমান বেয়াকৈ অপমান নকৰিবা আৰে ৰীমা তুমি কান্দিছা ইমান সাধাৰণ কথাটোতেই চাওঁ বাইকতে একো নাই মা নাই নাই মানে মই বুজিছো ভণ্টিৰ চাগে বহুত দিন দেখা নাছিলা নহয় সেইকাৰণে সেইকে ঘৰতে সোমালা ভালে কৰিছে আচলতে কি জানা মানুহবোৰ এনেকৈ সাহসী হৈ চলিব লাগে তুমি যিমানে ভয় কৰিবা আনে সিমানে তোমাক গুচি গুচি নাচিব আৰু ফূৰ্তি কৰিবা আমি যাব লাগিছো ৰুদ্ৰটা আহি দেখিলে ডাঙৰ কথা হ'ব কি ডাঙৰ কথা হব কি কৰিবা সি আমাক সি ভাবিছে নেকি আমাৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ কেৱল সিহে জীয়াই আছে আৰু বহু মানুহ আছে আমাৰ মৰম আনৰ মৰম মোক নালাগে দাদা ঋষভৰ লগত মোৰ সপোনৰ ঘৰখন পাতিব পাৰিলেই হ'ল আৰু মোক একো নালাগে ব'লা আহিছ মানে মোৰ ক্লাছমেট একেলগে টিউচন কৰোঁ ইয়াত কি কৰি আছে নটকা নিবলৈ আহিছিল ব'লা আহিছ চিকচিকাই থকা বাইকখন মোৰ নহয় তেনেকা এখন মোৰ বাইক তোৰ বাইক কিবা আপত্তি দাদা আমি আহিলো মই বাইকখন ক'ত পালো আৰু মই সুধিছো ক'ত পালি উপহাৰ দিছে তোক কোনোবাই 40-50 হাজাৰ টকীয়া বাইক উপহাৰ দিছিলে ইমান দয়ালু মানুহ ক'ৰ পৰা ওলাব কিয় সকলো মানুহ তোৰ দৰে নিষ্ঠুৰ হ'ব লাগে নেকি ইমান দিনে ভাবিছিলো আমি বৰ দুৰ্ভগীয়া যে আমাক চকু বুলি চোৱা মানুহ কোনোৱে নাই কিন্তু আজিহে উপলব্ধি কৰিব পাৰিলো সেই ধাৰণা আচলতে ভুল এতিয়াও এনেকুৱা মানুহ আছে যি আমাক মৰম কৰিবলৈ ৰৈ আছে মৰম কৰিবলৈ ৰৈ আছে হঠাৎ ইমান মৰমীয়াল মানুহ ক'ৰ পৰা কিয় সকলোতো তোৰ দৰে ৰুদ্ধ প্ৰসাদ বৰুৱা নহয় নিজৰ সাগৰ কুমাৰো আছে সাগৰ কুমাৰ এইটো কাম কৰিব বাকী আছে সাগৰৰ পাল্লাত পৰি গৈ কৈছে তেওঁ তই এইবিলাক দলৰ ভালকৈ চিনিবা তই তেওঁক কেনেকৈ চিনিবা সেইটো মই নাজানো কিন্তু মোৰ লাইফলৈ তেওঁ এজন দেৱদূত হৈ আহিছে দেৱদূত সকলো অভাৱে পূৰণ কৰিম বুলি তেওঁ মোক কথা খবৰদাৰ বুলি কৈছো সাগৰৰ পাল্লাত নপৰিবি সেইটো শেষ কৰি পেলাব আৰু তাই কি কৰিবি মই যি কৰিছো তহঁতৰ ভালৰ কাৰণে কৰিছো তই আমাক গোলাম কৰি ৰাখিব খুজিছ এই লেতেৰা চিন্তাবিলাক নিয়ন্ত্ৰণ কৰ সাগৰ ভাল মানুহ নহয় সেইটোক প্ৰলোভন দেখুৱাই বিপথে পৰিচালিত কৰিব শেষ কৰি পেলাব সাগৰৰ কথা তই ইমানে জানো নাই তাকতো নকওঁ কিয় আজি তোক খাতি নকৰাকৈ মই এখন বাইক পাইছো আৰু সেই বাইকখন দেখি তোৰ হিংসা লাগিছে মই তহঁতক হিংসা কৰি তই মোক ইমান বেয়া পাওঁ ইমান তললৈ মই বিচাৰো সাগৰৰ লগত এইটো শেষ সাক্ষাৎকাৰ হওক বিচাৰিলে চব বস্তু পোৱা নাযায় তই মোক শিকাইছে মুখে মুখে তৰ্ক নকৰিবি আকাশ সাগৰ মুখ নাচাওঁ বুলি মই শপত খাইছিলো তই মোক সেই শপত ভাঙিবলৈ বাধ্য কৰালি নহয় যাম সুধিম তোক আৰে প্ৰতিশোধ ল'বলৈ যদি তোৰ ইমানেই মন মোৰ ওপৰত তলৰ কিয় মোক মাৰ আৰে বন্ধ কৰক আপোনাৰ নেক্সাৰ পুলিচৰ হাতৰ পৰা মাত্ৰ এখন ট্ৰাক তুলি আনিবলৈ আপোনাৰ 10 দিন সময় লাগিল তাতে আপুনি এজন বিয়াগুণ পুলিচ অফিচাৰ চেম অনিও আপুনি কি বুলি ভাবিছা এইটো কামৰ কাৰণে আপোনাক বাহ দিম ঠাচকে পিঠিত চবৰিয়াম আপুনি নালাগে এই তোমাৰ বাওঁ হাতৰ কাম হয় বাওঁ হাতৰ মই জাষ্ট পৰীক্ষা কৰি চাইছিলো আপুনি মোৰ বাওঁ হাতৰ যোগ্য হয় নহয় ঠিক আছে এইবিলাক বাদ দিয়ক আপুনি মোৰ আৰু এটা কাম কৰি দিব লাগে কি হ'ল আৰু ক'ৰবাত ট্ৰাক চাক ফচিল নেকি হয় ট্ৰাক ফচা নাই আপোনাৰ ছোৱালী ফচিছে মোৰ ছোৱালী আপুনি কেনেকৈ জানিলে আপুনি এজন ঘোষখোৰ খকুৱা পুলিচ অফিচাৰ বুলি যেনেকৈ গম পাইছিলো ঠিক তেনেকুৱা আপোনাৰ ছোৱালীৰ বিষয়ে গম পাইছো আৰু আপোনাৰ বিষয়ে গম পাই আপোনাক লগ ধৰি মই যেনেকৈ আপোনাক পোহ মনাইছিলো এতিয়া আপুনিও পোহ মনাব লাগে আপোনাৰ ভাবি যোৱাই আৰে মই একো বুজা নাই সব মই বুজাই দিম লাগিলে ল'ৰাটো পঠিয়াই দিম আপোনালোকৰ ঘৰলৈ তাক মই বুজোৱা ধৰণে বুজাব তাৰপিছত য'ত যি মেনেজ কৰিব লাগে সব মই কৰি দিম আপুনি মোৰ ছোৱালীৰ জীৱনটোক লৈ একো খেল খেলিব খোজা নাই তাৰি আপুনি ভুল বুজিছে মই আপোনাৰ ছোৱালীক মুক্তি দিব বিচাৰিছো মুক্তি
এটা লম্পট অপদাৰ্থৰ জীৱন সংগিনী হোৱাৰ পৰা মুক্তি জানে চৌধুৰী মই মানুহক মুক্তি দি ইমান ভাল পাওঁ কিন্তু চালা আজিলৈকে মই মোৰ মাক মুক্তি দিব পৰা নাই তই চিন্তা নকৰিবি কৰি আছো তই অকণমান চাই থাক এতিয়া মই সিহঁতৰ লগত কি কৰোঁ কি গেম খেলো চাই থাকতে হয় এক্সাৰ কোবৰ আগতে এটা কথা মনত ৰাখিবি কেচ ধৰিবলৈ বাউণ্ডৰীত সদায় মই থাকিম মই সাগৰ কুমাৰক তই বুলি সম্বোধন কৰিছ তোৰ ইমান হিম্মত আপুনি যাওক চৌধুৰী আপুনি যাওক আপোনাৰ তই বুলি ক'বলৈ কোন কিছুমান মানুহে তই বুলি ক'লেও হিয়াখন হাত পৰি যায় আৰু আপোনাৰ দৰে কিছুমান মানুহে আপুনি বুলি ক'লেও লাজ লাগি যায় আপুনি এইবিলাক মানুহ তোৰ গোলাম হৈ আছে তই নিজকে বৰ ডাঙৰ মানুহ বুলি ভাবিছ নি তথাপি মই এটা কথা পাহৰা নাই যে মই যিমানে ডাঙৰ নহওঁ কিয় তোৰ ওচৰত কিন্তু সদায় সৰু মনত আছে আজি প্ৰায় 6-7 বছৰ আগতে মই তোৰ মুখ নাচাম বুলি শপত খাইছোঁ আৰু তেতিয়াই মই তোক এটা কথা কৈছিলো যে তই যিমানে শপত নাখাওঁ কিয় এদিন নহয় এদিন সেই শপত ভাঙিবলৈ বাধ্য হবি আকাশে যে মোৰ পৰা এখন বাইক বিচাৰিছে সেই খবৰ তই কেনেকে সেইখন ঘৰৰ বতাহ কোন দিকে বলিছে তাৰ খবৰ মই সদায় ৰাখোঁ তোক মই আগতেও কৈছিলো এতিয়াও কওঁ আকাশ ৰীমাহঁত মোৰ বাবে একোটা মিঠা সপোন মোৰ এই সপোনবোৰ তই ভাঙিবলৈ চেষ্টা নকৰিবি সিহঁত ধ্বংস হোৱাটো মোৰ কাৰণে একোটা তিতাকেহা হ'ব সিহঁতৰ কাষ চাপিবলৈ চেষ্টা নকৰিবি মোৰ এই ঘূণীয়া হাতখন প্ৰয়োগ কৰিবলৈ তই বাধ্য নকৰাবি মোৰ মাৰ জীৱনটো ঘূণীয়া হ'ল তোৰ হাত ঘূণীয়া হ'ল মই ঘূণীয়া হ'লো কেৱল ঘৰখনৰ কাৰণে এই ঘৰখনত ঘূণীয়া নকৰাকৈ মই নাকত তেল লিকুই নাথাকোঁ ইমান কাপুৰুষো মই নহয় সাগৰ তই এটা বিশ্বাসঘাতকৰ বিশ্বাসী হৈ তই জীৱনটো পাৰ কৰিলি মই মাৰ চকু পানী হিচাপ কৰি জীৱনটো পাৰ কৰিলো আৰু মই নোৱাৰো মাৰ লগত কিবা মই কথা পাতি থাকিব নোৱাৰো মোৰ লাজ লাগে ভয় লাগে কিজানি মায়ে মোক গালি পাৰি দিয়ে কাপুৰুষ বুলি কিজানি কৈ দিয়ে মোৰ হাতত পানী জমা হৈছে কিজানি কৈ দিয়ে মোৰ দেহত পুৰুষৰ তেজ নাই কিছুমান ভ্ৰান্ত চিন্তাৰ চিকাৰ হৈছ সেইখন ঘৰ তই ভবাৰ দৰে এখন নষ্ট ঘৰ হৈ থকা নাই আৰে মই নষ্ট ঘৰ বুলি কোৱা নাই এখন ভ্ৰষ্ট ঘৰ বুলি কৈছো সেইখন ঘৰ ধুই পখালি মই মন্দিৰ কৰি পেলাইছো যিমানে নোধোৱা কিয় ডাষ্টবিনে তাৰ কেতিয়া মন্দিৰ হ'ব নোৱাৰে যিমানে নোধোৱা ডাষ্টবিনত জাবৰ থাকিব ৰুদ্ৰ তই বুজালেও মই নুবুজো মই বুজালেও তই নুবুজো এই নুবুজিলে এগ্ৰিমেণ্টখন আমাৰ মাজত কেতিয়াবাই হৈ গৈছে এগ্ৰিমেণ্টৰ এটা দফা আছিল তই চাগে পাহৰিছ আকাশ ৰীমাহঁতৰ ফালে কোনোবাই যদি অন্যায়ৰ হাত আগবঢ়ায় সেই হাত মই মুচৰি ভাঙি পেলাম আৰু এটা দফা আছিল তইও পাহৰিছ সিহঁতৰ মোৰ হাততে লিখা আছে কোনোবা ৰুদ্ৰ বা ভদ্ৰ আহি সেই লেখা বুজিব নোৱাৰে তই মোক চেলেঞ্জ দিছ কেতিয়াবা দিছো তই পাহৰিছ খেল যিমান খেল খেলিব লগা আছে তই খেল যিমান টেকনিক খটুৱাব লগা আছে তই খটুৱা কিন্তু এটা কথা মনত ৰাখিবি যেতিয়ালৈকে মই সিহঁতৰ ৰক্ষক হৈ থাকিম আন কোনেও সিহঁতৰ ভক্ষক হ'বলৈ আগবাঢ়ি আহিব নোৱাৰে আৰু কোনোবাই যদি এনেকুৱা চেষ্টা কৰে জানিবি সেই দিনটোৱে তাৰ জীৱনৰ দিন হবে সাগৰৰ তলিখন বহুত গভীৰ ৰুদ্ৰ তোৰ দৰে সহজ সৰল মানুহে সেইবোৰ কেতিয়াও চুব নোৱাৰে আৰে চোৱাটো বাদ দে না দৰকাৰ হলে খান্দি পেলা চকলেট খাবলৈও চাগে মাটি পিঠোৱা নাই দেউতাক মই সুধিছো তেওঁ মোক কথা দিছে তোমাকতো একো বেয়াকৈ নকয় জাষ্ট কেইটামান প্ৰশ্ন কৰিব তাৰমানে জেৰা কৰিব মোক দেউতাক পুলিচ যেতিয়া কৰিব পাৰে কিন্তু সেই বুলি 3rd ডিগ্ৰী এপ্লাই নকৰে গ্যাৰাণ্টি আছে যি ডিগ্ৰী এপ্লাই নকৰ কিয় মই কিন্তু তোমাক পাহৰিব নোৱাৰিম তোমাৰ লগত মই কিমান বছৰ প্ৰেম কৰিছো এইটো ডাঙৰ কথা নহয় কিন্তু ইমান বছৰে তুমি মোক তোমাৰ মৰমে বৰ বেছিকৈ জীপাল কৰি বিচাৰিছিলা আৰু এই মৰমবোৰ যদি হঠাৎ হেৰাই যায় মই মৰি থাকিম সেইকাৰণে কৈছো তোমাৰ দেউতাই যি চৰ্তই নিদিয়ক কিয় মই মানিবই লাগিব যিকোনো প্ৰকাৰে তোমাক মই হাসিল কৰিবই লাগিব তুমি মোক ইমানেই ভাল পোৱা তুমি ভবাতকৈ বহুত বেছি
দেউতা আহিছে চুপচাপ বহি থাকা অ' তুমি আহিলা বহুত সময় বহিলা নেকি আকাশক তুমি কেনেকে চিনি পোৱা দেউতা পুলিচৰ চকু দেখিলে ধৰা পৰি যায় কোন চোৰ কোন ডকাই তাচোন মাজনী মোক এনেকৈ ধুনীয়াকৈ চাহ বনাই আনো ৰবা আকাশে চাহ খুৱাব আকাশ আলহী নহয় চাহ আলহীকে যাচিব লাগে একা বান্ধিলে হ'ব যায় কিন্তু দেউতা মই কি চাবলৈ গৈছো শুনিছো তুমি বোলে মোৰ ছোৱালীক বিয়া পাতিবা কিন্তু বিয়াৰ পিছত কি কৰি খুৱাবা তোমাৰ পত্নীক সামান্য ভাত মাছখিনি যোগাৰ কৰিব পাৰিবনে সেইখিনি সামৰ্থ্য তোমাৰ হ'বনে পিছপিতাক মই কথা থাকিব পাৰিম সুধা পেটেৰে কোনেও বেছি দিন জাৰি থাকিব নোৱাৰে ডেকা বোলা মোৰ ছোৱালীৰ এদিন ভোক লাগিব কিবা অলপ খাব বিচাৰিব কি খুৱাবা তুমি তাইক পানী ভাতৰ মাৰ কিছু আলু প্লিজ প্লিজ মোৰ জীৱনত ইমান সদায় নকৰিব ইমান গৰীব ঘৰৰ ল'ৰা মই নহয় জানো তোমালোকৰ ঘৰখন ধনী প্ৰতিপত্তিশালী তোমালোকৰ 2-3টা ফেক্টৰী আছে এটা ইটাভাটাও আছে কিন্তু দুখৰ কথা তাৰে এটাৰ মালিক তুমি নহয় আন কোনোবাই তুমি তেওঁৰ পুতৰ পাত্ৰ হৈ আছা থাকিব পাৰা সেইবোৰে মই মোৰ ছোৱালীক লোকৰ চোৱা চিৰিকিবলৈ যাব দিব নোৱাৰো আপুনি যদি সেইবোৰ মালিকী চৰ্ত তোমাৰ হাতলৈ আহে তুমি নিজকে সেইবোৰ মালিক বুলি ঘোষণা কৰিব পাৰা তেতিয়াহ'লে গোটেই কথাটো মই আকৌ এবাৰ নতুনকৈ ভাবি চাম কি খাওক তোমাৰ পুলিচ অফিচাৰত যে লগত প্ৰেম কৰাৰ সাহস কৰিছা এইখিনি সাহসো কৰিব নোৱাৰিবনে পাৰিম কিয় নোৱাৰিম প্ৰথমে ভদ্ৰ হৈ মই মোৰ প্ৰাপ্য বিচাৰিম নিদিলে মই কাঢ়ি আনিম বিস্মিতাক খবৰ মই আকৌ কিন্তু আপোনাৰ আলহী হয় নহয় জোৱাই হ'বলৈ কি গুচি গ'ল যে তাক যাবলৈ দে সি আকৌ আহিব জোৱাই হ'বলৈ এইবোৰ তুমি কি কৰিবলৈ ওলাইছা ৰুদ্ৰ মই বহুত ভাবি চিন্তি সিদ্ধান্ত লৈছো মাহী আকাশৰ বিয়াৰ বয়স হৈছে নতুন ছোৱালী এজনী আহি নতুন এখন ঘৰত থকাৰ কথা চিন্তা কৰিব আৰু আকাশৰ নতুন ঘৰ দিলে ৰিমাইটো অভিমান কৰিবই সেইকাৰণে দুইটাৰ কাৰণে দুটা ফ্লেট বুক কৰি আহিছে হ'লেও তোমাৰ নিজৰ ঘৰ মোৰ কথা ভবা নাই দিয়া কি কৰিবা আগতে ভাই ভনী হাল কিতাপবিলাকচোন সিহঁতৰ ভাল মানেতো মোৰ ভাল ৰুদ্ৰ আৰু মই কি ভাবিছো জানা ইয়াৰ আকাশৰ চাকৰি বাকৰি একো নহ'লেই যেতিয়া এই ফেক্টৰী চেক্টৰীবিলাক চব তাৰ নামতে কৰি অৱশ্যে এটা ফেক্টৰী মই নিজৰ নামত ৰাখিম এই ৰিমাক ধুমধামেৰে বিয়া দিব লাগিব ইহঁতৰ কাৰণে তুমি ইমান চিন্তা কৰা আৰু তই ইহঁতৰ কাৰণে আটাইতকৈ বেয়া পাওঁ মানুহজন তুমি মোৰ সন্তান হৈ ইহঁত কেনেকৈ ইমান অকৃতজ্ঞ হ'ল চব ঠিক হৈ যাব মাহী ইমান দিনে সিহঁতে মোক কাঢ়া হাঁহৰে দেখিছে মোৰ মৰম দিকে দেখিব মমৰ দৰে গলি যাব আৰু পিছে পিছে দৌৰি দৌৰি ক'ব আৰি থাকিলে না কিয় সৰু হৈ থাকিলে ভাল আছিল মাহী এতিয়া তই গালি গালাজ পাই থাকিব নালাগিলে মা তুমি ভিতৰলৈ যোৱাচোন আজি কিবা এটা হেষ্ট নেষ্ট কৰিব লগা আছে কি কৰিবি তই কি কৰিম তুমি পাছত গম পাবা নহয় যোৱা বুলিছো নহয় এতিয়া আপুনি বাহিৰৰ পৰা দেখিল কিয় অসমা আহক আহক ওলাইছে তুমি উকিল নমস্কাৰ বহক হ'ব আপোনালোক কথা উকিল মাতি আনি তই কি খেল খেলিব খুজিছ কৈছো নহয় তুমি পাছত গম পাবা বুলি চুলি বকিল তোমাৰ চব কথা নাক ঘেৰা কিবা নাপায় নহয় তই মাৰো কেনেকে কৈছ মোৰ মাক কৈছো তোৰ মাক কোৱা নাই কি? দেখিলি তোৰ ব্যৱহাৰত মাহিৰ চকু পানী ওলাল মোৰ মাৰ কথা মই চিন্তা কৰিম আগতে তই এই দলিখনত চহী কৰি দলিল মানে কিয় পঢ়িছা ইয়াত লিখা আছে এই ঘৰ এই প্ৰপাৰ্টিটো মোৰ নামত লিখি দিছো কি মোৰ দেউতাৰ 200টা ফেক্টৰী ইটা ভেটা এই সকলোৰে মালিক আজিৰ পৰা মই তাত তোৰ কৰ্তৃত্ব থাকিব মাত্ৰ 1%। দুবছৰমানৰ পাছত এইখনৰ কাম মই নিজে কৰিলোহে কিবা আজি কোনো ধৰণৰ প্ৰস্তুতি নোহোৱাকৈ হঠাৎ তই ইমানবিলাক সম্পত্তিৰ মালিক হ'বলৈ ওলাইছ ভাবি আচৰিত লাগিছে পাৰিবি জানো এইবিলাক সম্ভৱ আৰু নোৱাৰো সেইটো মোৰ কথা আগতে চহী কৰিব লাগে মই জানি বুজি এটা অনভিজ্ঞৰ হাতত ইমানবিলাক সম্পত্তিৰ দায়িত্ব এৰি দিব নোৱাৰো মোৰ দেউতাৰ সম্পত্তিৰ প্ৰথম অধিকাৰ মোৰ সেই অধিকাৰ বাহিৰৰ মানুহে চলে বলে বহলে ভোগ কৰিব পাৰে কি কেতিয়াও মালিক হ'ব নোৱাৰে বহুত সৰু আছিলি কাৰণে দেউতাৰে এইবিলাক মোৰ নামত কৰি থৈ গৈছে এতিয়া ডাঙৰ যুগৰে মোৰ নামত লিখি দে কৈছিলে জানি বুজি তহঁতৰ সম্পত্তি মই ধ্বংস হ'বলৈ এৰি দিব নোৱাৰো তাতকৈ নকওঁ কিয় আমাৰ মুখৰ পৰা কাঢ়ি খাওঁতে খাওঁতে তোৰ অভ্যাস হৈ গৈছে লুটি পুটি খাব তই ভাল পোৱা হৈছ বাহিৰৰ মৰম কৰা দেখুৱাই ভিতৰতে আমাৰ ভিক্ষাৰী পাপনি কৰিছ
সাহস দেখা আছ এইখন ঘৰতে টকাই কৰিব খুজিছ খাই পাত ফলত জান কি বুলি ক'লি তই মোক মই টকাই মই আমাৰ বাক্যকাৰী খোৱা মানুহ মই খাই পাত ফলত যাওঁ তই এটা মস্ত চালাক বুদ্ধিয়া মানুহ বিশেষণ শুনালি তোৰ কথাবিলাক শুনি মোৰ পিঠিখন কেৰেক কৰি যিখন পিঠিখন হাতী হাতী খেলিছিল মোৰ বুকুখন চেৰেক কৰি গ'ল তোৰ মূৰটো থৈ শুবলৈ নাপালে তোৰ টোপনি নাহিছিল আৰু নকবি আশা সহ্য কৰিব নোৱাৰি ইয়াতকৈ বেয়াকৈ ক'লে অংকটো এইবাৰ হয়তো মই মৰিয়েই থাকিম হ'ব নাটক বন্ধ তই নহ'লে ইয়াত কোনোবা হোৱা হ'লে তাৰ দুইখন গাৰ মই ঘূৰিয়া হাতখনেৰে চৰিয়াই ৰঙা কৰি দিলোহেঁতেন আৰু আজি চহিও মই ঘূৰিয়া হাতখনেৰে কৰি কাৰণ এইখন হাতত তোৰ প্ৰতি মোৰ বহুত মৰম সোমাই আছে দিয়ক চাহাব মৰমটো দিয়ক চহী কৰোঁতে হাতখনে কষ্ট পাব পালেও পাওঁ অন্তৰখনত তাতকৈ বহুত বেছি কষ্ট পাইছে এই কলমটো আপোনাৰ মংগল আপুনি এখন ঘৰৰ অমংগল কোনখন ঘৰ তুমি জানি কি কৰিবা একোটো কৰিব নোৱাৰোৱে তথাপি সুধো আৰু আপুনি দিয়া হেন্দুৰখন আজিও পিন্ধি আছো নহয় এটা কথা কওকচোন সিদিনা বোলে এজন মানুহে আপোনাৰ সন্মুখত বৰ ডাঙৰ ডাঙৰকৈ কথা কৈ গ'ল আপোনাক যি গালিও পাৰি থৈ গ'ল অথচ আপুনি বোলে একো নকৰিলে তোমাক কোনে ক'লে মুকুতে কৈছে মই জানাত আপোনাৰ সন্মুখত উচ্চ স্বৰ কোনেও কথা ক'ব নোৱাৰে যিয়ে কয় সিও ৰেহাই নাপায় তাক মই ৰেহাই দিলো মোক আমাৰ পূজা শেষ হৈছে গাড়ীখন লৈ কিয় তেওঁ আপোনাৰ চিনাকি নেকি চিনাকি হ'ল বুলি কাৰোবাক ৰেহাই দিয়া তুমি শুনিছা জানো কেতিয়াবা তেন্তে সেই মানুহজনক কিয় ৰেহাই দিলে তেওঁ দিয়া গালিবোৰ আপুনি মনে মনে শুনি গ'ল কিয় বতাহত বাঁহে বাঁহে ঘৰণি খাই জুইৰ আৱিষ্কাৰ হৈছিল বুলি শুনিছিলা নহয় মোকো একোৰে জুই জ্বলাবলৈ এডাল বাঁহৰ প্ৰয়োজন আছিল আৰু সেই প্ৰয়োজনকণ এই মানুহজনে পূৰণ কৰিছে আমি দুয়ো ঘৰণি খালে জুইকুৰা জ্বলিব ঘৰখন জ্বলি চাই হ'ব খান্দবদা হ'ব বুজাৰ দৰকাৰ নাই শান্তিত থাকিব পাৰিবা বেছি বুজিবলৈ যাবা কিজানি তুমিও জ্বলি চাই হৈ যোৱা আৰু কিমানক জনাবি তই এই মাত্ৰ তোৰ কথা পাতিছিলো জান তই বহুত দিন বাচিবি দেই তই বেছি দিন নাবাচি তই যি খেল আৰম্ভ কৰিছো তাতে বৰ বেয়াকৈ আউট হৈ যাবি তই বৰ বেয়াকৈ আউট হবি তই মনিকা তুমি গৈ থাকা মুকুত গাড়ীতে আছে ৰ'বা তুমি ইয়াৰ পৰিবাৰ নোহোৱা যদি হোৱা তেনে ইয়াক বুজোৱা ইমান কম বয়সতে তোমাক যাতে এই বিধৱাৰ ভাত নোখোৱাই তোৰ যি ক'ব লগা আছে মোক কৈ একো লাভ নাই কাৰণ তই কৈছো মনিকা তুমি গৈ থাকা যাওঁতে বাটে বাটে এটা কথা মনত ৰাখি যাবা সেন্দুৰ ই নহয় তুমি পিন্ধিছা এইখিনি ৰক্ষা কৰাৰ দায়িত্ব ইয়াৰ নহয় তোমাৰ আজি আকৌ আহিলি যে তই নাজানা মই কিয় আহিছো আকাশৰ উচ্চতা সকলো সম্পত্তি তাৰ নামত কৰা ললি নহয় কাৰণ খুব ভালকৈ জানো যেতিয়ালৈকে সেইবিলাকৰ ওপৰত মোৰ ৰাজত্ব চলিব তেতিয়াহ'লে তই সেইবিলাক নিজৰ কৰাটো দূৰৰে কথা তই কাকো চাপিব নোৱাৰ ইমান সুন্দৰ চাল কোনে খেলিব পাৰে সাগৰ কুমাৰৰ বাহিৰে তোৰ কথা শুনি আজিকালি শিৱক ফেক্টৰীটো সোমাব নিদিয়া আৰে ভালে হৈছে তই মোৰ তালৈ আহি জানা মোৰ ফেক্টৰী আছে নাইট ক্লাব আছে চেক গেট আছে তই বোলে মালিক হৈ থাক আৰে গোটেই জীৱনটো শুকাই থাকিম তোৰ এই জঘন্য সাম্ৰাজ্যত কেতিয়াও ভৰি নিদিওঁ যা সিহঁতৰ উচ্ছিষ্ট ভোজন কৰি থাক কৰিম ভোজন উচ্ছিষ্টক অমৃত বুলি পান কৰি যাম তোৰ মৃত্যুৰ আগে আগে দেউতাক দিয়া কথাৰ পৰা মই কেতিয়াও লৰচৰ নহওঁ আৰু মোৰ মা কি হ'ব তোৰ দেউতাৰ ইচ্ছা মোৰ মাৰ ইচ্ছা নহয় হা তই দেউতাৰ দিয়া কথাবিলাক মহামূল্যৱান মই মাক দিয়া কথা যা মোৰ চকুৰ সন্মুখৰ পৰা এটা মিছামি মোৰ ভিতৰত জ্বলি থকা জুই কুৰাত ঘিউ নাঢালিবি সকলো খেল মানুহ শেষ কৰ বোলে ময়ো পাহৰি যাম তোৰ দেউতাৰ কোদালে মোৰ মাক কোন আছিল কোনোবা মক্কেল আগতে হয়তো মই গুলিয়াইছিলো আজি তাৰে বদলা ল'বলৈ আহিছিল আমাৰ জগতত এইবিলাক চলিয়ে থাকে ভেৰি নৰ্মেল আচ্ছা বহুত ধন্যবাদ মোক বচালি যে
ধন্যবাদ দিয়াৰ লগে লগে এটা কথা মনত পেলাবি, মই যাক বচাম বুলি ভাবোঁ তাক কোনেও মাৰিব নোৱাৰে, আৰু মই যাক মাৰিম বুলি ভাবোঁ তাক কোনেও বচাব নোৱাৰে। মোৰো একেই স্বভাৱ, মই যাক মাৰিম বুলি ভাবোঁ তাক মাৰি নাই, যাক জ্বলাম বুলি ভাবোঁ সি জ্বলি চাই হ'ব। বুজিছা, কোনোমতে সেইদিনা আমাৰ সাগৰ চাওক গুলি খোৱা বাছিল। পেপাৰে পত্ৰই টিভিয়ে চেনেলে একেবাৰে উৎপাত হোৱাৰ পিছতহে গম পালো আমাৰ সাগৰ চাৰক মাৰিবলৈ কোনোবা ড্ৰাগছ বেপাৰী এটাই মানুহ পঠাইছিল। নহয় মানে আমাৰ চাহ থকাৰ কাৰণে বাকীবোৰে আৰামত বিজনেছ কৰিব নোৱাৰা হৈছেতো। এটা কথা, তুমি আকৌ এইবিলাক কথা শুনি ভয় নাখাবা দেই। আমাৰ চাহহঁতৰ ছচাইটিত আজি অমুকক মৰা, কাইলৈ তমুকক মৰা, এইবোৰ চলিয়েই থাকে নে কি কওঁ হা? আপুনি বাৰু মোৰ বিপদটোৰ কথা তেওঁক কৈছেনে? কৈছো সহায় কৰিবনে তেওঁ? কৰিব, কিয় নকৰিব? দেখা নাই আকাশে খোজাৰ লগে লগে বাইক দি দিছে। হ'লেও ইমান টকা দিব দিব। আমাৰ চাহহঁতৰ পৰা টকাৰ অভাৱ নাই নে কি কওঁ হা? অফিচাৰজনে কৈছে 10 লাখ টকা দিলে ঋষভৰ চাকৰিটো হ'ব। মই আকাশক খুজিছিলো, সি চিধাই না কৰি দিলে। সেইপিনে ঋষভক মই কথা দিছো যিকোনো প্ৰকাৰে তাক মই টকাৰ যোগাৰ কৰি দিমেই। কিন্তু ইমান টকাৰ যোগাৰ বিনা বিনিময়ত কৰি দিব পাৰি জানো? তই যে কৈছিলি ছোৱালীজনী আহে নহয় জানো? ছাৰ এবাৰ দিবা। সেই যে আকাশৰ ভনীয়েক ছাৰ, আৰু এইটো মোৰ পাৰ্টনাৰ ছাৰ, নতুনকৈ ৰাখিছো। নহয় মানে আজিকালি চিকুটি দিলে মানুহবিলাকে খং কৰেতো, আকৌ চিকুটি নিদিয়াকৈ মোৰ মুখৰ পৰা এটা শব্দও ওলাই নাহে। গতিকে ইয়াকে ৰাখিছো, মান্থলি পেমেণ্ট কৰো ছাৰ। তই বাৰু ইয়াক চিকুটি থাকিব পাৰিবি, কিন্তু এওঁৰ কি হ'ব? বেচেৰিয়ে বৰ আশা কৰি আপোনাৰ কাষলৈ আহিছে, কিবা এটা কৰক আৰু। মোৰ কাৰণে আপুনি শেষ আশা ভৰসা। দাদাক যেনেকৈ চকু মেলি চাইছিল মোকো চাওক। মই সদায় কৃতজ্ঞ হৈ থাকিম আপোনাৰ ওচৰত। আৰু তোমাৰ কৃতজ্ঞতাৰ মূল্য 10 লাখ টকা নহয় জানো? ইমান দামী কৃতজ্ঞতা মোক নালাগে। প্লিজ, মই আপোনাক হাত জোৰ কৰিছো, মোক বিমুখ নকৰিব। মই ঋষভক কথা দিছো যেনেকৈ নহওক তাৰ চাকৰিৰ কাৰণে মই টকা যোগাৰ কৰিমেই। এতিয়া যদি আপুনি না কৰে মই কি জবাব দিম তাৰ ওচৰত? জবাববিলাক আগতে ঠিক কৰি ৰাখিব লাগে। মোৰো মাক দিবলৈ ইমান দিনে কোনো জবাব নাছিল, এতিয়া লাহে লাহে মই জবাববিলাক পাই আহিছো। ঠিক আছে, মই তোমাক 10 লাখ টকা দিম, বিনিময়ত তুমি মোৰ এটা কাম কৰি দিব লাগে। কাম মানে বেলেগ কাম নহয়, ছাৰে তোমাক চাকৰি কৰাৰ কথাহে কৈছে। চাকৰি কৰাত মোৰ কোনো আপত্তি নাই, কিন্তু চাকৰিটো মোৰ এটা নাইট ক্লাব আছে, তাত পাৰ্মানেণ্ট ডান্সাৰজনী বেমাৰ হৈ ঘৰতে পৰি আছে। তাইৰ জাগাত তুমি চাকৰিটো কৰিব লাগে। তাতে তুমি নাচিবও জানা, আৰু নাইট ক্লাবত নাচিবলৈ তোমাৰ বিশেষ অসুবিধা হ'ব নালাগে। এমাহ তুমি নাচি দিয়া, 10 লাখ টকালৈ গুচি যোৱা। এই সাগৰ কুমাৰৰ কথাৰ কোনো হেৰফেৰ নহয়। আপোনালোকে মোক কিবা আল্টু ফাল্টু ঘৰৰ ছোৱালী বুলি ভাবিছে নেকি? মই নাইট ক্লাবত নাচিম, সিমান জঘন্য কামৰ অফাৰ দিবলৈ আপোনাৰ লাজ নালাগিল? আৰু তোমাৰ এজন অপৰাধী তথা অচিনাকিৰ ওচৰলৈ আহি ভিক্ষাৰ দৰে হাত পাতি ফুৰিবলৈ লাজ নালাগিল? ভিক্ষা খুজিলো বুলি কোনোবাই মোক লঠিয়াই নৰ্দমত পেলাই দিব পাৰে, এই কথা মই কল্পনাও কৰা নাছিলো। উপায় নাই, উপায় নাই। মোৰ ঘৰখনতো আৰু মন্দিৰ নহয় যে তুমি হাত পাতিবা টপককৈ আহি নিৰ্মালী সন্মুখত পৰিব। যদি নিৰ্মালী লাগে মন্দিৰলৈ যোৱা, আৰু যদি 10 লাখ লাগে ইয়ালৈ উভতিয়া। মোৰ ক্লাবৰ দুৱাৰো মুকলি হৈ থাকিব, টকাৰ বেগটো মেল খাই থাকিব। আশা কৰি লাভ নাই, এইখন ঘৰলৈ মই আৰু ভুলতো নাহো। আপুনি তাইক যাবলৈ দিলে যে ছাৰ, ইমান কষ্টৰে পতাই মেলি আনিছিলো, আৰু আপুনি আকৌ আহিব। আপুনি কেনেকৈ জানে? তাইৰ বাপেককে মই ভালকৈ জানো আৰু তাইক নাজানিম? মুকুট, মুকুট। এই গুণ্ডাটো কেলে মাৰিছে ছাৰ? ছাৰ মোক মাৰিছে? আচ্ছা মুকুট, এই আমাৰ গোডাউনত ড্ৰাগছৰ মানে হেৰইন আৰু কোকেনৰ কেইবাটাও কাৰ্টুন পৰি আছে নহয়? আছে ছাৰ। মই সেইবোৰ পঠিয়াবলৈ ইতিমধ্যে 2খন ট্ৰাক বুকিং কৰিলোঁ। এই বুকিং কেঞ্চেল কৰ। তহঁতৰ মানে আকাশতৰ ফেক্টৰীৰ পৰা ৰাতি ৰাতি কেইবাখনো ট্ৰাক ওলাই যায় না? যায় ছাৰ, সদায় ৰাতি ৰাতি মাল লৈ যায়। কালি ৰাতি তাত ফেক্টৰী মাল নাযায়, মোৰ মাল যাব। তই মুকুটে আমাৰ ফেক্টৰীৰ পৰা, আমাৰ গোডাউনৰ পৰা ড্ৰাগছৰ মানে কোকেইন আৰু হেৰইনৰ কাৰ্টুন কেইটা নি ফেক্টৰীৰ ট্ৰাকত উঠাই দিবি। তাৰপিছত ক'ত কি কৰিব লাগে চিকুটে বুজাই দিব। মই চব বুজাই দিম, তোৰো পেমেণ্টটো ওলাব যেন পাইছো। কিন্তু ছাৰ, আমাৰ ট্ৰাক কেইখনে পুলিচক মেনেজ কৰিব জানে, ফেক্টৰী ট্ৰাক কেইখনতো নাজানিব। পুলিচে যদি ধৰি পেলায়, মইতো তাকে বিচাৰিছো।
হয়তো অলপ লোকচান হ'ব আৰু সিহঁতৰ লোকচান মোৰতো বহুত বেছি আৰু সিহঁতৰ লোকচান মানে মোৰতো লাভেই লাভ সেইবোৰ তুমি কি কৈছা ঋষভ? মই নাইট ক্লাবত নানাচি মূৰ্খামি কৰিছো। মূৰ্খামি কৰিছা তুমি, মূৰ্খামি। টকাৰ কাৰণে মানুহে কথা কিমান কি কৰে আৰু তুমি তুমি কিয় এমাহ নাচিবহে লগা হৈছে? এই সাধাৰণ কামটো নোৱাৰিলানে কৰিব তুমি? ঋষভ, মানি লৈছো নাইট ক্লাবত নাচিবলৈ অলপ লাজ থাকে, কিন্তু 10 লাখ টকাৰ কাৰণে কিবালতো ত্যাগ স্বীকাৰ কৰিবই লাগিব নেকি? তোমাৰ কাৰণে মই যিকোনো কামে কৰিবলৈ সাজু আছো ঋষভ। সেই বুলি ইমান জঘন্য কাম এটা। তুমি বুজিবলৈ চেষ্টা কৰা নেমা। মোৰ চাকৰিটো আমাৰ দুয়োৰে ভৱিষ্যতৰ কাৰণে খুবেই বেছি জোৰ, তোমাৰ লাজ মান সন্মানতকৈ বেছি জোৰ। বহু মাথা মাৰি কোনোমতে চাকৰিটো চেনেলটো লগাইছে আৰু এইবাৰ যদি চাকৰিটো নাপাওঁ গোটেই জীৱন ৰাম বেকাৰ হৈ থাকিব লাগিব ৰীমা। কিন্তু কি কৰি থম কেনেকৈ আমাৰ সপোনৰ ঘৰখন পাম? কোৱা ৰীমা, কোৱা কেনেকৈ সাৰ্থক কৰিম আমাৰ সপোনবোৰ? চব শেষ হৈ যাব ৰীমা, চব। ঋষভ, প্ৰেমৰ কাৰণে হেনো বহুতে বহুত ত্যাগ কৰিব পাৰে, তুমি সাধাৰণ কামটো কৰিব নোৱাৰা? ইমানেই কোনো মানে তোমাৰ ভাল? প্লিজ ঋষভ, ইমান বেয়াকৈ গালি নিদিবা। তোমাৰ ভালৰ কাৰণে মই কি কি কৰিব পাৰো তুমি অনুমানেই কৰিব নোৱাৰা। ঠিক আছে, তুমি যি বিচাৰিছা সেয়াই হ'ব। মই নাইট ক্লাবত নাচিব লাগে, নাচিম। তুমি 10 লাখ পাব লাগে, পাবা। কিন্তু তুমি মোক এটা কথা দিব লাগিব। কি? ক্লাবত নাচাৰ কাৰণে মোৰ যি বদনাম হ'ব তাৰ সম্পূৰ্ণ দায়িত্ব তুমি ল'ব লাগিব। ৰীমা ল'ম, তোমাৰ সন্মান বদনাম চব দায়িত্ব ল'ম মই, চব। তোমাৰ লগত দেখি ৰংগ কাণ্ড হ'ব, গতিকে পিছৰ ৰাস্তা পৰোৱা। তোমালোকৰ পলালা, এতিয়া মই ক'ত পলাও? ওলাই উঠাইছে সাগৰ কুমাৰে।
It made me want to dance. It's got to be funky. নচা কথা আছিল এমাহ কিন্তু পাব্লিক ডিমাণ্ডত নাচোতে নাচোতে দুমাহ পাৰ হ'ল খবৰে নাই তাইৰ চাগে নচা কামটো ভাল লাগিছে যাৰ যি কেৰেক্টাৰ তুমিতো চাকৰিটো পালা এষ্টাব্লিছ হোৱা নাই যদি এষ্টাব্লিছ হ'বা আৰু 10 লাখ টকীয়া চাকৰি কেনেকৈ বেয়া হ'ব আপুনি মোক কিয় মাতে কি ক'ব খুজিছে মই একো ক'ব খোজা নাই মই তোমাক জাষ্ট বুজাইছোঁ যে তুমি যিজনী ৰিমাক চিনি পাইছিলা বা ভাল পাইছিলা সেইজনী ক'ৰবাত হেৰাই থাকিল আৰু আজি যিজনী ৰিমাক তুমি দেখিছা এইজনী এজনী জাষ্ট নাইট ক্লাবৰ ফাল্টু ডান্সাৰ আপুনি এতিয়া তুমি চিন্তা কৰা তোমাৰ দৰে ভাল চাকৰি কৰা ল'ৰা এটাৰ কাৰণে এই ছোৱালীজনী যে উপযুক্ত হয় তাইক বিয়া কৰালে সমাজখনে তোমাক কি বুলি ক'ব তোমাৰ ঘৰখনে তাইক বোৱাৰী বুলি মানি ল'ব নে নলয় কেতিয়াও নলয় তাহলে তাইৰ পিছে পিছে দৌৰি আছে চোৱা বেলেগ এজনী ছোৱালী চোৱা বিয়া পাতি দিয়া পাহৰি যায় এইবিলাক ৰীমা সীমা ভীমা এইবিলাকক অতীতৰ কথা মনত ৰাখি বৰ্তমান নষ্ট নকৰিবা কিন্তু ৰীমা তাই যদি পিছত কিবা গণ্ডগোল কৰে তেতিয়া আরে তুমি ল'ৰা মানুহৰ দৰে কথা কোৱা নাই তাই ছোৱালী মানুহৰ দৰে কাম কৰিব আৰু তাইৰ দৰে ছোৱালী এজনী ভয় কৰি থকাটো তোমাৰ দৰে ল'ৰাৰ কাৰণে শোভা নাপায় যোৱা গো এনজয় কি চাই আছা মিউজিকটো বজাই দে আজি আমাৰ নতুন মেম্বাৰে নাচিব অপরাধ আমার আকাশ জেলা হয়ে গেল আরে পুলিশ সাহেবের আতঙ্কটা ফ্যাক্টরি সিল করেছে নিরপরাধী লোক শাস্তি কোনো বেহার বানায় নাই লগা মোৰ মায়ে কোনো অপরাধ করেছে মায়ে কেউ শাস্তি বলে মোক যা নিজ কাম করতে যা ওই সারা মিউজিক কে বন্ধ করে বজা ধ্বংসরে কি ইমান ভাল পাইছ যুদ্ধ তাই কৰাতে পাইছ আরে আমি জীবনত হেতালি খেলি তই ইমানেই ভাল পাওঁ উপায় নাই ৰুদ্ৰ উপায় নাই এই ঘৰখনে মাৰ জীৱনক লৈ হেতালি খেলিছিল গতিকে এই ঘৰখনক যুদ্ধত পৰাস্ত কৰি অকণমান আনন্দিত হবে কোনেও কাৰো জীৱনত লৈ হেতালি খেলা নাছিল আৰে হেতালি খেলিছিল নে নাই মই জানো মায়ে কান্দি কান্দি গাৰু তিয়াইছিল নে নাই মই জানো তেতিয়াও সেইখন ঘৰৰ চামচা হৈ আছিল আজিও বাচ্চা
যি কৰিলি ৰীমাৰ ক্ষেত্ৰত চলে একো নকৰ আৰে তই একোৱেই নাজানো নি তই কি কৰিলি মই নকওঁ দুদিনমান লগ ছোৱালীজনী নিজে ক'ব তোৰ কি কৰিছ তই তাই আৰে পচাইছো আকাশত কেনেকৈ যেন পচাই মাৰিছো তাইকো পচাইছো অলপ আগে অহাওঁতে দেখিলে তাতে কি হালত পচিব কৰিছে দুৰ্গন্ধই চানি ধৰিছে তাইৰ সাৰ্থ দেহা সকলো খেল ইমানতে শেষ কৰ এইবাৰ তোৰ তাত মই হাত নহয় চিধাই কোঠাৰে সদাৰি বহুৱাই দিম তোৰ কুকুৰ আৰু ময়ো বুকু পাতি লৈ থাকিম তোৰ দৰে পবিত্ৰ অন্তৰৰ মানুহ এটাৰ হাতত মৰিব পাৰিলে মোৰ আৰু কি লাগিছে ৰিয়েলি আই এম ভেৰি লাকি কিন্তু তই দায়ে আনো বা কোঠাৰে আনো মই মোৰ কাম কিন্তু আধৰুৱা কৰি নাৰাখো মাৰ মুখৰ শেষ খাইটো চাই মই চকু মুদিম ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম সেই দিনটো যেন মোৰ জীৱনলৈ কেতিয়াও নাহে আৰু ময়ো প্ৰাৰ্থনা কৰিম সেই দিনটো যেন মোৰ জীৱনলৈ সদায় আহে নম্বৰ 112 আলহী আহিছে কয় নম্বৰ 112 আকাশ আহি আছে জেললৈ অনুমতি দিয়া নাছিল বহুত ৰিকুৱেষ্ট কৰিবলগীয়া হ'ল তই বহুত জোৰ কৰাৰ কাৰণে তোক ইয়াত আনিলোঁ তাক দেখা কৰিবি তোৰ আচল খবৰবোৰ দিবি আৰু গুচি আহিবি এটা চোৰাং বেপাৰীৰ লগত ভদ্ৰঘৰ ছোৱালীয়ে বেছি সময় কথা পাতিলে ভাল নেদেখি তুমি কান্দিছা নহয় মোক এই কয়দী পোচাক দেখি তুমি কান্দিছা নহয় কিন্তু তুমি বিশ্বাস কৰা বিস্মিতা মই একো কৰা নাই সেই সাগৰ কুমাৰে মোক ফচাই দিছে চোৰাং বেপাৰী নকৰা বিস্মিতা তুমি মোক বিশ্বাস কৰা সেইবোৰ কথা কৈ লাভ নাই আকা তুমি চাফাই গালাই যেনিবা মই বিশ্বাস কৰিলোৱেই যেনিবা কাৰ কি লাভ হ'ব দেউতাইতো আৰু মোক তোমালৈ বিয়া নিদিয়ে দেউতাই দিয়ক বা নিদিয়ক এতিয়া হয়তো তোমাৰ লগত বিয়াত বহিবলৈ মোৰেই লাজ লাগিব অহা দেওবাৰে মোৰ বিয়া ল'ৰা তিনিচুকীয়া ভাল চাকৰি কৰে কিন্তু চোৰাং বেপাৰ নকৰে তুমি তেনেকৈ নকবা বিস্মিতা কোনেও মোক বিশ্বাস নকৰে কেৱল কেৱল তোমাৰ ওপৰত ভৰসা কৰি মই ইমান দিন জীয়াই আছো এতিয়া তুমি যদি মোক এটা কৰি গুচি যোৱা তোমাৰ প্ৰশ্নবোৰৰ কোনো উত্তৰেই মোৰ হাতত নাই আকা তোমাক দেখা নকৰাকৈ হয়তো মই বিয়া কৰিব পাৰিলোহেঁতেন কিন্তু মই তোমাক বৰ ভাল পাইছিলোঁ নহয় সেইকাৰণে চাগে তোমাক এবাৰ চাই যাবলৈ খুব মন গ'ল যাওঁ দিয়া বহুত কাম আছে কইনা হ'ব লাগিব শিৰত সেন্দুৰ ল'ব লাগিব হানিমুনলৈ যাব লাগিব সংসাৰ কৰিব লাগিব মোৰ বৰ কষ্ট হ'ব জানা তুমি কাষত নাথাকিবা নহয় নাই আগৰ চিনাকি এতিয়াও চিনাকি হৈ দেখুৱাইছে মই আহিছো ভালকে কথা বতৰা পতাই নাই চাচোন মাহীয়ে তোলে কি দি পঠাইছে তালৈ বৰ মই যাওঁ কি তই নুবুজ কি অৰুণোদয় মোৰ সময় শেষ হৈ আহিছে মাফ কৰি দিবি গাৰ্ডৰ বন্ধুকে নিজৰ মূৰতে গুলি কোনোবা চোৰাং বেপাৰী বোলে আকাশ বনোৱা
পেলাই এখন যাবি 10 দিন পাছত মোৰ বিয়া খুব ভাল ছোৱালী ইয়ালৈ ফেশ্বন ডিজাইনিং কৰি স্মাৰ্ট ধুনীয়া মই তাইক কালি আঙুঠি পিন্ধাই মই মোৰ অফিচৰ জুনিয়ৰ বছ বহুতে মোক ছাৰ বুলি সম্বোধন কৰে আৰু সেই বহুতৰ ছাৰজনে যদি তোমাৰ দৰে নাইট ক্লাবত থাৰ্ড ক্লাছ ডান্সাৰজনীৰ কথা মনত পেলাই থাকো মানুহে মোক কি বুলি কয় সেইবোৰ অতীত হৈ গ'ল মই এতিয়া এজন ভাল চাকৰি কৰা যুৱক মনত ৰাখিবলগীয়া কথা এই তুমি যে মোৰ সকলো বদনামৰ দায়িত্ব ল'ম বুলি কৈছিলা কৈছিলো কাৰণ সেই সময়ত তেনেকৈ কৰাটো প্ৰয়োজন আছে আৰু আজি সেইবোৰ পাহৰি যোৱাটো প্ৰয়োজন হৈছে আজিৰ যুগত টকাৰ কাৰণে চবে চব কাম কৰিব পাৰে মূৰ্খামি কৰিছে যেতিয়া এতিয়া অনুতাপ কৰি একো লাভ নাই যোৱা ইয়াৰ পৰা মোৰ অফিচলৈ যোৱাৰ সময় হ'ল ভৰি পেলাইছে যেতিয়া এতিয়া হুলস্থুল কৰি কি লাভ মৰিছা অসমত বহুত নদী আছে তাৰে যিকোনো এখন বাছি লওঁ আৰু জপিয়াই দে কি কৰিবি হা কিবা কৰিব পৰা ক্ষমতাটো আছে নাইট ক্লাবত কি কৰিব পাৰিবি তই মোক কি কৰিব পাৰিবি তই মোক তোমাৰ সপোন লেতেৰা হ'ল উদয় প্ৰসাদ বৰাৰ গোটেই বংশকে খতম কৰি দিলো মই কি চাই বনা চালা আজি সাগৰে নিজে গাব নিজে নাচিব তই চাই থাকিবি দেই মোৰ মাতাল ফূৰ্তি
মানে খাহি চাহি চাহি গুলি মাৰো চুৰি মাৰো তেজ খাই হাঁহি মাৰো গীটাৰত খুৰ তুলি নাচি নাচি গাওঁ চালা জালিম গীটাৰ पिता तु दुष्कृतं कर्म जानता व्यप जानता मृत कल्वशं तत्पुनर पंचमागतं धर्माधरं क्षमाजुक्तं लुभं मुहं क्षमावृत्तं दहेयं सर्वगत्राणि दिव्यं लुकं सगर्षतु জনগণমন আৰু ভেঙুচালি ৰাং কুকুৰ আমি কুটি কুটি খাওঁ সমাজ ফুপৰা লাও বজাওঁ বজাওঁ গীটাৰত সুৰ তুলি নাচি নাচি গাওঁ মুকুটতে নিব নোৱাৰি তোমাকে পঠিয়াই দিছে ন যাম ৰবা এই মুকলি আকাশৰ তলত অলপ বতাহ ল'বলৈ দিয়া চালা উদয় প্ৰসাদ বৰুৱা তাৰ গোটেই বংশকে খতম কৰিছিলো মই তাৰ ঘৰত আজি দুখন চিতা জ্বলিছে দুখন মন্দিৰত তোমাৰ সেন্দুৰখিনি ৰক্ষা কৰিবলৈ উপদেশ দিয়াজন কোন আছিল এই কোন জানা এই ৰুদ্ৰ মোৰ সহোদৰ ভাই ভাই এই যে মই সদায় কথা পাতি থাকো মোৰ মা এই মাৰে দুটি সন্তান ৰুদ্ৰ আৰু সাগৰ ৰুদ্ৰ ডাঙৰ মই সৰু সি বৰফ মই জুই সি সৎ মই অসৎ স্কাউন্ড্ৰেল উদয় প্ৰসাদ বৰুৱাৰ অবৈধ পত্নী আছিল মোৰ মা মাৰ লগত থাকি মনে মনে এখন সংসাৰ পাতিছিল দুটি পুত্ৰ সন্তানেৰে এখন সুখৰ সংসাৰ ৰুদ্ৰ আৰু সাগৰ কিন্তু চালা মাৰ গিৰত সেন্দুৰ পিন্ধাবলৈ ভয় কৰিছিল লাজ কৰিছিল কাৰণ সি আছিল ধনী আৰু মা আছিল দাল দৰিদ্ৰ তাৰ পাছত সেইদিন তাৰ ঘৰে চাই দিয়া মতে বেলেগ এজনী ছোৱালী বিয়া খৰাই মাক এৰি থৈ গুচি গ'ল সেই যে চিন্তা কৰি আছে আকাশ আৰু ৰীমা সিহঁতক জন্ম দিছিল আৰু মোৰ মায়ে দেউতা আহিব আহিব বুলি পদূলি মুখলৈ বাট চাওঁতে চাওঁতে বেমাৰী হৈ গৈছিল কিন্তু নাই এবাৰো নাই মোৰ দেউতা আহিব ক'ৰ পৰা সি নিজে বেমাৰী হৈ গৈছিল আৰু তাক শুশ্ৰূষা কৰি আছিল মোৰ দাদা ৰুদ্ৰ প্ৰসাদ বৰুৱা
ৰুদ্ৰই সৰুৰে পৰা দেউতাকক খুব ভাল পাইছিল সি সৰুৰে পৰা দেউতাকৰ লগতে আছিল দেউতাক হেনো বৰ বেয়া মানুহ নাছিল অলপ দুৰ্বল আৰু ভয়াতুৰে আছিল ই কয় মৰাৰ আগতে উদয় প্ৰসাদ বৰুৱাই তেখেতৰ দ্বিতীয় পত্নীক মাতি আনি ৰুদ্ৰৰ আচল চিনাকিটো দিলে আৰু সমস্ত সম্পত্তি ৰুদ্ৰৰ নামত লিখি দি গোটেই ঘৰখনৰ দায়িত্ব ৰুদ্ৰৰ ওপৰত জাপি বুঢ়া মৰি থাকিল মোৰ মা ৰুদ্ৰই বুঢ়াক কথা দিলে এই ঘৰখনৰ ৰক্ষা কৰিব আৰু মই মোৰ মাক কথা দিলো এই ঘৰখন মই ধ্বংস কৰি পেলাওঁ কাকুৱে শান্তিত থাকি মাৰি দিওঁ কাকুৱে আজি হাতীয়ে দেখি কাটিব নাকি হা দাদা মই পৰিলো কান্ধত তুলি লৈ যা না তুমি গৈ থাকা বহুত ৰাতি যেতিয়া ঘৰলৈ যোৱা যাম ৰবা অহা কথা আছে তাক এবাৰ দেখা কৰি যাওঁ তই চাগে মোৰ ওপৰত আজি খুব খং উঠিছে এই ঘৰখনৰ কাৰণে ই কম কষ্ট কৰিছিল আৰু আজি তাৰ চব কষ্টই চালা চিতাপ জ্বলি চাই হৈ গ'ল তোমাক ইয়াতে এনেকে দেখা পালে নাই ইয়াক এই সেন্দুৰখিনি ৰক্ষা কৰাৰ লেকচাৰ দিব ইয়াতে চব ফাল্টু কাৰবাৰ আজি আপুনি বহুতকে খাইছে ঘৰলৈ বলক ছাৰ যাওঁ ৰবি মুখত দেখা নাই মৃত্যুৱে কেনেকৈ দৌৰি দৌৰি মোৰ ওচৰলৈ আহি আছে তাক বিদায় নিদিয়াকৈ মই কেনেকে যাওঁ মুখত আচলতে কি জানো মুখত এই প্ৰতিশোধৰ জ্বালাটো নহয় বৰ বাজে বস্তু দেখা নাই সেই জ্বালাত জ্বলি জ্বলি কেনেকৈ মোৰ নিজৰ জীৱনটোৱে শেষ হৈ গ'ল চালা চিতাত মুখাগ্নি কৰাই দিলো তিনিখন বুলি কওঁ মোৰ হাততে লিখা মোক পাৰিবি এই কামটো আগতে নকৰিবি কিয় এই নিৰাপৰাধী ল'ৰা ছোৱালীৰে জীৱন দুটা কিয় মানি আৰে মাৰ না তোৰ পিছলত যিমান পুলি আছে বহুৱাই যাব মৰি যাওক চালা তোৰ ভাই এনেও তোৰ দৰে এটা মৰে মাংস মুঠি মানুহৰ ভাই বুলি চিনাকি দিবলৈ লাজ পাওঁ তথাপি তই এটা কথা স্বীকাৰ কৰিব লাগিব ৰুদ্ৰ মই ইমানত ধ্বংস কৰিলো অথচ মোৰ গাৰ নোম এডালো কোনেও লৰাব নোৱাৰিলে তোৰ কাৰণ গৈ চিতাত মুখাগ্নি কৰাবলৈ তোক বাধ্য কৰালো অথচ মোৰ বুকুত কুঠাৰ বোৱাবলৈ তোৰ এতিয়া হাত কপে হাত কটা নাই তোৰ কুকুৰ সেই কুকুৰে ঠাই বিচাৰি আছো তোৰ এটা ঘাট মাৰিলে তই মৰিবি কাৰণ বাৰে বাৰে তোক খতিয়াই থাকিবলৈ মোৰ প্ৰশ্ন হ'ব আচলতে তোৰ একোবাৰ ক্ষমতাই নাই তাকে নপুংস ওপৰৰ পৰা চাই চাই কিজানি উদয় প্ৰসাদ বৰুৱাইও ভাবিছে কি যে এটা অযোগ্য মানুহৰ হাতত ঘৰখনৰ দায়িত্ব দি থৈ গৈছিল যি কেৱল বুজৰিব কামুৰিব নোৱাৰে কামুৰিব নোৱাৰে মই কামুৰিলে মানুহ কেতিয়াও নাবাচে আৰু ময়ো ট্ৰিগাৰ টিপিলে কোনো মানুহ বাচি অহা ৰেকৰ্ড নাই সীতা জুইৰ শপত খাই আহিছো এই ঘূণীয়া হাতখনত তেজ লগাইহে উভতিম আৰু ময়ো ইয়াৰ এটা গুলিত লিখি থৈছো তোৰ নাম ৰুদ্ৰ প্ৰসাদ বৰুৱা দাদা শুবলৈ বৰ মন গৈছে শুৱাই দিবি ডাঙৰ হলি এতিয়া খুৱাই দিব লাগে খুৱাই দিব লাগে খুৱাই দিব লাগে দাদা
দাদা দাদা তোমাৰ ওচৰলৈ যোৱাৰ আগতে তোক কথা এটা কৈ থৈ যাওঁ। আৰু কি ক'বলৈ বাকী থাকিল কি ক'বলৈ বাকী আছে তোৰ? এই যে পিস্তলটো দেখিছ তাত গুলি নাছিল। তোক এনে ভয় খোৱালো। कल्वशं पञ्चमागतं धर्माधरं समायुक्तम्